এই যে 5 লাখতকৈ বেছি 5,33,000তকৈ বেছি বেদখল হৈ আছে ট্ৰাইবেল সকলৰ মাটি সেইটো উদ্ধাৰ কৰিবৰ কাৰণে কৰিবৰ কাৰণে লাগিব কিন্তু তাত সকলোৰে ট্ৰাইবেল এক্টত কটো আপুনি চাব পাৰে যিখিনি জাতি জনগোষ্ঠীৰ কথা ট্ৰাইবেল বেল্ট এণ্ড ব্লক এক্টত উল্লেখ আছে তাত কিন্তু কোনো এটা স্থানতে উল্লেখ নাই মাইনৰিটি মানুহৰ কথা বিটিসি এৰিয়াত কিন্তু 6 শিডিউলৰ যেটো ভূমি আইন হেতু কাৰ্যকৰী নহয় সুপ্ৰিম কোৰ্টৰ এখন জোতাকে দলিয়াই দিলে এৰিয়া চিফ জাষ্টিছৰ গানে গতিকে এছাম মানুহ থাকে যিবিলাক বিজেপিৰ দ্বাৰা মানে তেওঁলোকৰ বিজেপি পন্থী ৰিসেন্টলি চিফ মিনিষ্টাৰে বুंदों যে মন্দ হাৰিখো যদি এসটি খালাইবলা দানি থাখানে এসটিফৰা গোবাং খহা যাগন মানে বুंदों প্ৰধানমন্ত্ৰী প্ৰথম আমাৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়া তেওঁৰ লগতো আলোচনা কৰি কোনে কৰিলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো ট্ৰাইবেল লিগে কিন্তু বেলেগ মানুহে কৰা নাই ট্ৰাইবেলে কৰিছে তেওঁলোকৰ ভূমি সংৰক্ষণৰ কাৰণে তেওঁলোক সকলো ফালৰ পৰাই সামাজিকভাৱে বা সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে সকলো ধৰণৰ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে তেওঁলোক পিছপৰি থকা কাৰণে তেওঁলোকৰ উন্নতিৰ কাৰণে এই বস্তুটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল আৰু ট্ৰাইবেল লিগৰ প্ৰেছাৰৰ কাৰণে আৰু ট্ৰাইবেল লিগৰ অনুমতি লৈ অসম হিষ্ট্ৰী যদি আপুনি নামনি অসমটো চাই নামনি অসমত আমি দেখা পাওঁ যে যেতিয়া আমাৰ ৰাজ্যলৈ আক্ৰমণ হৈছিলে মানে বক্তিয়াৰ খিলিজিক কোকৰাঝাৰত প্ৰতিৰোধ কৰাইছিল কোনে প্ৰতিৰোধ কৰিছিলে কোচ ৰাজবংশী আৰু বড়োসকলৰ এটা ঐক্যবদ্ধ শক্তি এই একতাটো পৰৱৰ্তী সময়ত মোগলবিলাকৰ যিমান আক্ৰমণ হৈছিলে প্ৰত্যেকটো আহোমে ওপৰৰ পৰা আহি নেতৃত্ব দিছিলে পিছৰ যুদ্ধখিনিত প্ৰথমৰ যুদ্ধখিনিৰ ইতিহাস চাই যদি তিনিটা জাতি বড়ো কোচ কৈবৰ্ত এই তিনিটা জাতিয়ে নামনি অসমত যুদ্ধ কৰি আক্ৰমণকাৰী যিসকল বাহিৰৰ পৰা আক্ৰমণকাৰীসকল আছিল তেওঁলোকক প্ৰতিৰোধ সেই যিটো সামাজিক একতা আছিল এই তিনিটা জাতিৰ মাজত সেই একতাটো ভাঙি যোৱাৰ কাৰণে আজি এই সমস্যাটো হৈছে সেই একতাটো লাগে আজি একত্ৰিত বড়ো একত্ৰিত কোচ একত্ৰিত কৈবৰ্ত আমি নামনি অসমৰ এই তিনিটা বৃহৎ জাতি একত্ৰিত হৈ থাকিলে আমাক কোনে মিলাব নোৱাৰে অসমৰ অস্তিত্ব অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব তেতিয়া সুদৃঢ় হৈ যাব সেই একতাটো ভাঙিব লাগে একতাটো লাগে সেই একতাটো নেতৃত্ব দিব লাগে মই পলিটিক্যালি মই নকওঁ আৰু তুমি এজ এ বড়ো এজ এ ট্ৰাইবেল এজ এ ইণ্ডিজিনিয়াছ কম বুলি কৈছো আপুনি সেইখিনি নুশুনিলে নেকি মই সেই কথা কৈছো তেনেকুৱা হলে আলোচনা একো নহব মই বেয়া কথা কওঁ बुहुमाव जेसेबां आयदा दं गासिबो थुनलाइयावनो हाबनानै थाजोबो जारिमिनखौ लाजेननानै भुमखौरांसिम एबा गोनोखोखौ लाजेननानै सानखान्थिसिम माबेयाव गैया समाज हारिमु रांखान्थि राजखान्थि सुबुंनि सुखु दुखु जिउनि दाजाब दानख' गासिबो थुनलाइयावनो हाबनानै थायो नाथाय जों बेखौ बेसेबां हमदाङो आं बेखौ हमदाङो पार्सनेलि बिनिखाय आं बेफोर गासिबो आयदाखौनो थुनलाइनि बिखायावनो मोनजोबो थुनलाइनि बे सोमोनांथाव बाथ्राफ्रानो दिनै आंनि जिउआव गोबां गोहोम खोख्लैदों आं जिउआव जेसेबां खामानि मावदों थुनलाइनिफ्रायनो थुलुंगा मोनदों होनना बुंब्लाबो गोरोन्थि बुंनाय जाया मानोना थुनलाइनि गेजेरजोंनो मिन्थिनो मोनो हारि माहारिनि मावनाय गुबुननि जौगानाय सोरबा सैथोजों जुजिनाय सोरनिबा बावसोमनाय बाथ्रा सोरनिबा नांसोमनायनि बाथ्रा बुहुमनि जौगानायनि बाथ्रा गुबुननि समाज राव हारिमुनि जौगाथायनि बाथ्रा गुबुननि राजखान्थिनि बाथ्रा गुबुननि संसार जानायनि बाथ्रा आरो गुबुननि समान मोनथायनि थाखाय जुजिनायनि बाथ्रा सो पार्सनेलि आं जिउआव जिखिनि मावदों स्पेशली आं जुदि समाज सिबिनायनि बाथ्राखौ बुङो आं बेखौबो थुनलाइनिफ्रायनो आं थुलुंगा मोनदों थुनलाइ फरायब्लानो जोङो गुबुन गुबुन हादोरनि गुबुन गुबुन माहारिनि गुबुन गुबुन जायगानि बेफोरबादि थुलुंगाथाव बाथ्राफोरखौ मोननो हायो आरो बेफोर आंनि पार्सनेल जिउआवहाय आंनि हारसिंनि जिउआव गोबां गोहोम खोख्लैदों होननानै आं गनायो आरो बे सैथो बाथ्रा दिनै बुहुमाव सोर माबादि जारिमिन दादों बेफोरखौबो जोङो थुनलाइनि गेजेरजोंसो मोननो हायो दिनै बुहुमाव बहा मा जागासिनो दङ बोरै सोर आवगायगासिनो दङ सोर मा मावगासिनो दङ बेफोर गासैखौबो जोङो बिनि गेजेरजोंनो थुनलाइनि गेजेरजोंनो मिथिनो हायो मोनसे सम दङमोन जेब्ला दानि बादि टेलिभिजन मबाइल कम्पिउटार बेफोर गैयामोन अब्ला सारा बुहुमनि जा मावनाय दांनाय मानसिनि गेजेराव जि कमिउनिकेशन कान्ट्रि टु कान्ट्रि पिपल टु पिपल बेफोर गासिबो थुनलाइनि गेजेरजोंनो जायोमोन आरो थुनलाइनि इम्पर्टेन्सआ ओरैबायदिमोन अफकोर्स दासिमबो बेफोरबादि गोनोखोआरि बेसादफोर ओंखारनायनि उनावबो थुनलाइनि गोहोमा खम जानानै थांदों होननानै आं सानाखै दानिया आरो गोरलैयै थुनलाइनि बाथ्राफोरखौ गावनि आखाइनि मबाइलाव थानायावनो जोङो फरायनो हायो मोननो हायो लेखा लाबथिंलायनो गोनां जाया थेवब्लाबो थुनलाइनि जिथु इम्पर्टेन्स गोनांथि बेयो जोबनानै थाङाखै आरो मालाबाबो जोबनानै थाङा होननानै आं सानो दिनै जों लिरनो थाङोब्लाबो बहाबा हारिमुआरि जोङो फाव खालामनो थाङोब्लाबो बा समाज सिबिनो थाङोब्लाबो सुबुंखौ मिन्थिनो नाजायोब्लाबो बेफोर गासैयावबो जोङो थुनलाइखौ हाबनानै थानाय नुयो कारण थुनलाइनि गेजेरजोंसो जोङो बेफोरनि गासै बिथिंफोरखौ जोङो रोखायै मिन्थिनो मोनो এই ডকুমেন্টৰ আপোনাৰ 2 নম্বৰ চেপ্টাৰ যেটো আছে 2 নম্বৰ অধ্যায় মানে যেটো পেৰা 2 পেৰাৰ
2:1 3 নম্বৰ বাক্যটো যে আপুনি একজাক্টলি পঢ়ে বিষয়টো কি আপোনাৰ কৈ দিয়ক আপুনি কথাটো কৈ দিয়ক as the 6th schedule act of 2003 creating BTC area supersedes the state act therefore the protected class of people as defined in chapter 10 of Assam land revenue regulation 1886 would not be applicable in the BTC area and this protected class of people would be treated as non-tribal in BTC area. It is supposed to 3 নম্বৰ বাক্য তাৰ পিছত যদি তেওঁলোকে কয় যে কোনোবাই আপোনাৰ ট্ৰাইবেল মানুহ বিটিচিটো গঠন কৰা হৈছিলে কি উদ্দেশ্য লৈ আৰু বিটিচি গঠন কৰাৰ সময়ত তেওঁলোকে নিজে কৈছে যে অসমৰ যি আইন সেই আইন 6 শিডিউলৰ অন্তৰ্গত এলেকাত মানে কাৰ্যকৰী হৈ থকা নাই অৰ্থাৎ ট্ৰাইবেল বেল ব্লক আইন কাৰ্যকৰী হৈ থকা নাই ট্ৰাইবেল বেল ব্লক আইন কাৰ্যকৰী হৈ থকা নাই কিন্তু বিটিচি চুক্তিটো আছে 6 শিডিউল এমেণ্ডমেণ্ট এক্ট 2003 টো আছে কিন্তু সেই তাৰ বিকল্প হিচাপে তেওঁলোকে কি কৈছিলে যে বিটিচি এৰিয়াত কিন্তু 6 শিডিউলৰ যেটো ভূমি আইন হেতু কাৰ্যকৰী নহয় আৰু বিটিচি গঠনৰ সময়ত ট্ৰাইবেল বেল ব্লক আইন লগে লগে সুপাৰসিড হৈ গ'ল 6 শিডিউলটো হোৱাৰ লগে লগে গতিকে তাত কোৱা হ'ল যে বিটিচি গঠনৰ লগে লগে যেহেতু ইয়াত 6 শিডিউলৰ ভূমি আইনখন কাৰ্যকৰী নহব আৰু কাৰ্যকৰী নোহোৱা অৱস্থাত এই মানুহখিনি বিটিচি গঠন কৰাৰ সময়ত যিখিনি মানুহ তাৰ বাসিন্দা সেই মানুহখিনিৰ সকলো ধৰণৰ অধিকাৰ ভূমিকে ধৰি সকলো ধৰণৰ অধিকাৰ তেওঁলোকে সৃষ কৰিব নোৱাৰিব আৰু তাৰ কাৰণে তেওঁলোকে আপোনাৰ 6 শিডিউল এক্টৰ 3 নং দফা যত নেকি আপোনাৰ ভূমি সংক্ৰান্তীয় বিষয়খিনি আছে সেই ভূমি সংক্ৰান্তীয় বিষয়ত এটা সেপাৰেট ক্লোজ মানে সংযোজন কৰাৰ কথা কৈছে আৰু তাত এই মানুহখিনিৰ সকলো ধৰণৰ অধিকাৰ যিখিনি অধিকাৰ তেওঁলোকে ভোগ কৰি আছে এই ভোগ কৰি থকা অধিকাৰখিনিৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ কৰা নহব এই কথাটো সুস্পষ্ট কৰি দিয়া আছে এই বিষয়টোৰ ওপৰত স্পষ্ট মানে এতিয়া অসমত যিটো ৰাজনৈতিক পৰিস্থিতি সৃষ্টি কৰিবলৈ খোজা হৈছে হাগ্ৰামা মহিলাৰী আনুষ্ঠানিকভাৱে মানে আকস্মিকভাৱে ঘোষণা কৰিলে কিছুমান কথা তাৰপিছত ভূমি অৱৰোধসকলৰ ভূমি অধিকাৰ নাথাকিব বুলি কোৱা হ'ল তাৰপিছত গোটেই বিটিএডি এৰিয়াত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল এই কথাটো আমি জানো এতিয়া যিখিনি চুক্তি বা যিখিনি ব্যৱস্থাৰ মাজেৰে যোৱা বিগত সময়ছোৱা আমি আহিলোঁ বিটিএডি ৰাইজ ভুক্তভোগী হৈ আহিলে সেই গোটেই সমস্যাসমূহক জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু বিভাজনৰ এটা ৰাজনীতি কৰা হৈছে এতিয়া ট্ৰাইবেল মানে অভাৰঅল অসমৰ ৰেভিনিউ আইনখনে মোৰ মতে সলনি কৰিব লাগে অভাৰঅল ৰেভিনিউ নতুনকৈ এটা ৰেভিনিউ এক্টেই হ'ব লাগে অসমত কিয়নো প্ৰত্যেকটো 6 শিডিউলত নতুন নতুন আইন বনাব আকৌ এটা আন্দোলন হ'ব আকৌ এবাৰ হ'ব যিহেতু বিটিএডি চুক্তিয়ে কৈছে যে 2004 চনৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত যিসকল লোক 2003 চনৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত যিসকল লোক বিটিএডি অঞ্চলত আছিল সেই লোকসকলৰ কোনো ধৰণৰ অধিকাৰ ভংগ নহয় তেওঁলোক তাত সুখে শান্তিৰে সমান অধিকাৰ লৈ পেলাই জীয়াই থাকিব পাৰিব কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে তাত সেই লোকসকলৰ বহু ক্ষেত্ৰত সমান অধিকাৰ নাই তেওঁলোকৰ অধিকাৰ হনন হৈছে বা তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে যাৰ ফলত অবৰো আন্দোলন এটা গঢ় লৈ উঠিল আমাৰ নৱসৰণীয়া সাংসদো হ'ল সেই কথাটো বড়ো নেতৃত্বই ভাবি চোৱা উচিত আৰু হাগ্ৰামা মহিলাৰী বিটিএডি বা বিটিচিৰ তেওঁ মুৰব্বী হয় তেওঁ কেৱল বড়োসকলৰ মুৰব্বী নহয় বিটিচিত কেৱল বড়ো নাথাকে অবৰো বহুত মানুহ আছে সেই কথাটো ৰাজনৈতিক নেতৃত্বই বুজা উচিত আৰু যি সময়ত সমগ্ৰ অসমত এটা সামাজিক পৰিৱেশ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সামাজিক চুক্তি মানে গঠন কৰা বা তৈয়াৰ কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে সেই সময়ত এনেধৰণৰ বক্তব্য বা এনেধৰণৰ কাৰ্যই সামগ্ৰিকভাৱে অসমৰ ক্ষতি কৰিব সেই কথাটো ৰাজনৈতিক নেতৃত্বই মানে দৃষ্টি দিব লাগে সুৰক্ষিত যিটো ব্যৱস্থা কৰিছিলে চৰকাৰে আমি জানো যে পিছ পৰি থকা ট্ৰাইবেল লোকসকলৰ কাৰণে 1920 চনৰ প্ৰায় 35 চনলৈকে ছাৰ সাদুল্লাৰ সময়ত ট্ৰাইবেল লিগে যি প্ৰেছাৰ দিছিলে তাৰপিছত ইনাৰ লাইন ছিষ্টেম হৈছিলে তাৰপিছত আকৌ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ গোপীনাথ বৰদলৈ দেৱৰ সময়ত 1948ত এই ইনাৰ লাইন ছিষ্টেমৰ পৰিৱৰ্তে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰা হ'ল গতিকে সেইখিনি এতিয়া সেই মানুহখিনিক যিসকল মানে সেই শ্ৰেণীৰ অন্তৰ্ভুক্ত সেই মানুহখিনিৰ অন্তৰ্ভুক্ত হৈ থকা মানুহখিনিৰ কাৰণে থকা সেই মাটিবোৰ এতিয়া তাৰমানে বেদখল হৈছে কনচাৰ্ণটো তাত আৰু সেইটোৰ কাৰণে হয়তো কোনোবাই আগতে ডিচিশ্যন লোৱা নাই এতিয়া নতুন সিদ্ধান্ত লৈছে সেইটো হ'ব পাৰে কিন্তু এজ এ হোল সমগ্ৰ ট্ৰাইবেল মানুহৰ মই বিশেষকৈ বড়ো মানুহৰ কথা কৈছোঁ যে এই কনচাৰ্ণটো সদায়ে আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখিনি শ্ৰেণীৰ মানুহৰ কাৰণে সৃষ্টি কৰি দিয়া হৈছে সেই মানুহখিনিয়ে তাত যদি অন্য মানুহৰ সংখ্যা বৃদ্ধি হয় তেনেহ'লে সেই মানুহখিনিৰ সংৰক্ষণৰ ব্যৱস্থাটো নোহোৱা হৈ যায় আৰু সেইটোৱে হৈ আছে আৰু সেই মূলতঃ মই জাষ্ট এটা কথা সুধি লৈছোঁ তেখেতক তাৰ আগতে মানে ট্ৰাইবেল ব্লক আৰু বেল্টৰ কাৰণে তেখেতসকলে যিটো নিৰ্দেশ দিছে সেইটো নিৰ্দেশ নিদিয়ে মই ধৰিলোঁ যে বিটিএডি এলেকা নহয় সোণাপুৰত ট্ৰাইবেল বেল্টত বেদখল হৈছে সকলোৱে জানে বিভিন্ন প্ৰকাৰে মাটি কিনি লৈছে বন্ধকত লৈছে চুক্তি কৰি লৈছে আৰু জনজাতিসকলক বিভিন্ন প্ৰকাৰে সেই ব্যৱস্থাটোৰ বলি হৈছে সেই কথাটোত কাৰো সন্দেহ নাই কিন্তু তাত থকা অজনজাতিসকলক
নন ট্ৰাইব বুলি ডিক্লেয়াৰ নকৰাকিও আইনৰ প্ৰভিজনৰ ভিতৰত যিখিনি কৰিব লাগে সেইখিনি কাম কৰিব পাৰে মই ইয়াত কথাটো হ'ল বড়োসকলৰ অধিকাৰ অকমানো কম নহয় মই ইয়াৰ অকমানো কম নহয় আপোনাৰ ওচৰলৈ মই তাত এটা সাপ্লিমেণ্ট কৰিব লাগিছিল যে আমাৰ ইয়াত কোনোৱে কোৱা নাই যে ট্ৰাইবেল অধিকাৰ সৰ্ব শুনি লৈছো মই সেইটো সুধি মই নিজেও কৈছো মই নিজে ডিস্ট্ৰিবিউট কৰিছো এই বিষয়টো মই মেডামে এইটো কথা ক'লে ভাল হ'ব মই ছেকেণ্ড এটা কথা কৈছো যে যদিহে তেওঁলোকে ঠিক আছে ট্ৰাইবেল বেল্ট যদি ব্লক যদি ঠিকে আছিলে তেওঁলোকে 60 কেলে ল'লে আমি তেখেতক বিটিচি অথৰিটি হিচাপে মাতা নাই মই তেখেতক বিটিচি অথৰিটি হিচাপে মাতা নাই কথাবিলাক খোলাখুলিকে আলোচনা কৰিব লাগে কিন্তু আক্ৰমণাত্মক হ'ব নালাগে যদি আক্ৰমণাত্মক হয় নহয় মেডাম মই আপোনাক কোৱা নাই মই তেখেতক আপুনি যেহেতু তেওঁলোকক ডিফেন্ড কৰি গৈছে যে তেওঁলোকে সেই সেন্টিমেন্টক মই সেইটো কথা কোৱা নাই আমি ৰেসপেক্ট কৰিছো আমি ৰেসপেক্ট কৰিছো আমি হয় নহয় আই এম নট ডিফেন্ডিং এনিবডি মই প্ৰথমতে কৈছো যে মই কাৰো হৈ কথা নকওঁ পলিটিক্যালি মই নকওঁ আৰু তুমি এজ এ বড়ো এজ এ ট্ৰাইবেল এজ এ ইন্ডিজিনিয়াছ কম বুলি কৈছো আপুনি সেইখিনি নুশুনিলে নেকি মই সেই কথা কৈছো তেনেকুৱা হলে আলোচনা একো নহব আলোচনা একো নহব মই বেয়া কথা কওঁ মই উত্তৰটো শুনি লওঁ তেখেতৰ পৰা আমি শুনক এনেকে কৈ এনেকে বিষয়টো আমাৰ স্পষ্ট নহব আপোনাৰ ওচৰত আমিতো মাত দিয়াই নাই মোৰ বিষয়টো হ'ল যে যদি আমি এতিয়া যিখিনি আমাৰ প্ৰভিজন আছে সেইখিনিৰ মাজতো বাকীখিনি নিশ্চয় কথাটো হ'ল এতিয়া কি এইটো বনাইছে কোনে এতিয়া তেওঁলোকে যেনিবা কিবা এটা ক'লে মই কৈছো মই আক্ষৰিকভাৱে মই এতিয়াও দেখা নাই কি ডিসিশন লৈছে কি সিদ্ধান্ত লৈছে কি ৰেজলিউশন লিখা হৈছে মই এতিয়াও দেখা নাই এতিয়া পঢ়ি শুনোৱা মই এটা শুনিলো কিন্তু তাৰ বাদে মই একো দেখা নাই মই কৈছো মই অসমতেই নাছিলো তাৰ পিছত এতিয়া সেইটো কি সিদ্ধান্ত ললে তেওঁলোকে সেইটো সেই ধৰণেই উপস্থাপন নকৰি পেলাই লগে লগে মিডিয়াবিলাকত কোৱা হ'ল যে এতিয়া বড়ো ওপৰৰ কথা উলিয়াই দিলে whereas it was nothing to do with the Boro and Oboros এই বস্তুটো অনাৰ পিছত বস্তুটো খেলিমেলি হৈ গ'ল যে আসল কথাটো নেথাকিল গৈ এতিয়া মানুহৰ মাজত এইটোহে মানে অপপ্ৰচাৰ হৈ আছে যে এতিয়া বিটিএডিত ওবৰৰ সুৰক্ষিত নহয় কিন্তু কথাটো সেইটো নাছিল যে যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষিত অৱস্থাৰ কনচাৰ্ন এক্সপ্ৰেছ কৰাত যদি বড়ো ওবৰৰ আহি যায় তেতিয়াহ'লে কথাটো আৰু ডিসকাস কৰিবলগীয়া একোৱেই নাথাকে কিন্তু আমাক বহুত সময়ত কোৱা যায় যে বড়োসকল মই পাৰ্সনেলি বড়োলেণ্ড পাব নালাগে সেইটো মই এই মুহূৰ্তত ইয়াত মই সেইটো ক'বলৈ অহা নাই কিন্তু যে বড়োসকলে বড়োলেণ্ড নাপায় কাৰণ তেওঁলোকে 25% হে আছে কাৰণ তেওঁলোকে খালি বোলে 15% হে আছে তেওঁলোকে বোলে খালি 10% হে আছে কিন্তু কেনেকৈ হ'ল কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া সৃষ্টি কৰিছিলে য'ত ট্ৰাইবেলসকল মেজৰিটি আছিল তাতহে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সৃষ্টি কৰিছিলে অন্য ঠাইত সৃষ্টি কৰাই নাছিল তেনেহ'লে সেই ঠাইত আজি ট্ৰাইবেলসকল কিয় মেজৰিটি নহয় দেট মিনছ দেৰ ইজ এ এনক্ৰচমেণ্ট তাৰমানে তাত বেদখল হৈছে বড়ো মানুহ বা ট্ৰাইবেল মানুহ তাত মৰি শেষ হৈ যোৱা নাই তাৰমানে তাত বেদখল হ'ল কেনেকৈ আজি 15% আহিল য'ত মানে মেজৰিটি চাই পেলাই এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক গঠন কৰা হৈছিল এতিয়া মাইনৰিটি হ'ল হয় হৈছো কিয় বেদখল হৈছে এই কথাবিলাকতো আমি সকলোৱে চিন্তা কৰিব লাগে এইটো কোৱা মানে আমি নন ট্ৰাইবেলৰ বিৰুদ্ধে কোৱা কথা নহয় চৰকাৰৰ কৰণীয় আছে এইটো প্ৰটেকশ্যনৰ কাৰণে আনকি 1886 পিছত আকৌ 1981ত সংশোধনী হ'ল সংশোধনীত স্পষ্টকৈ কথাবিলাক প্ৰতিটো ধাৰাত লিখা আছে এই কেৱল মানে 10 চেপ্টাৰটোতে কি কি হৈছে প্ৰতিটো ধাৰাত লিখা আছে আমাৰ কনচাৰ্নটো সেইটো আপোনাৰ ওচৰলৈকে কোচ ৰাজ্যৰ ওপৰতে বিটিএডিখন বনোৱা হ'ল আৰু কোচ ৰাজবংশীসকল সেই অঞ্চলত ভূমিপুত্ৰ আমি ক'ব খুজিছোঁ যে 1949 চনৰ 20 এপ্ৰিলত যি অসম অধিনিয়ম ভূমি আৰু ৰাজহ আইন সংশোধনী কৰি অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশীকে ধৰি চাওতাল চাহ জনজাতি তেনেকুৱাকৈ এই জাতিৰ লোকসকলক এই ট্ৰাইবেল বেল্টৰ অন্তৰ্গত সম অধিকাৰ ভূমিৰ ক্ষেত্ৰত সম অধিকাৰ ভোগ কৰিব বুলি তাত স্পষ্ট আছে গতিকে পৰৱৰ্তী সময়ত যেতিয়া নেকি প্ৰেম সিং বৰ্মৰ অধীনত বিএছচি গঠন কৰা হ'ল সেই সময়তো একেই ষ্টেটাছ আছে যে কোচ ৰাজবংশীসকলকে ধৰি যিসকল তাতে এই অধিনিয়মত অন্তৰ্গত জাতিক ভূমিৰ ক্ষেত্ৰত ভূমি অধিকাৰ সম্পূৰ্ণ থাকিব তাৰ উপৰি যেতিয়া 2003 চনত হাগ্ৰামা মহিলাৰ নেতৃত্বত বিটিএডি গঠন কৰা হ'ল তেতিয়াও স্পষ্ট আছে যে কোচ ৰাজবংশীকে ধৰি এইকেইটা জাতিৰ ভূমিৰ ক্ষেত্ৰত সম অধিকাৰ থাকিব কিন্তু দুৰ্ভাগ্যৰ কথা যে এই গোটেইখিনি বিটিএডি চুক্তি হোৱাৰ পিছত বিটিএডি চুক্তিখন তেওঁলোকে উলংঘা কৰি তেওঁলোকে নিজে ৰিজলিউশ্যন লৈ মানে ইতিমধ্যে দেখিছোঁ আমি আৰু তেওঁলোকে অস্বীকাৰ কৰিলেও নথি পত্ৰ ওলাই গৈছে আৰু ইতিমধ্যে চাৰ্কুল অফিচাৰলৈ তেওঁলোকে নিৰ্দেশ দিছে আমি আচৰিত হৈছোঁ যে বিটিএডি চুক্তিখনৰ তেওঁলোকে পৰিষদত যিকোনো প্ৰস্তাৱ পাছ কৰিব লাগিলে মহামহিম ৰাজ্যপাললৈ তেওঁলোকে প্ৰেৰণ কৰিব লাগিব তেওঁ মহামহিম ৰাজ্যপালে সেইটো ৰাষ্ট্ৰপতিলৈ অনুমোদনৰ কাৰণে প্ৰেৰণ কৰিব লাগিব আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন কৰিলে এখন বিল হ'ব আৰু তাৰপিছতে তেওঁলোকে যিকোনো ষ্টেপ ল'ব পাৰে কিন্তু তাৰ আগতেই তেওঁলোকে চাৰ্কুল অফিচাৰলৈকে তেনেধৰণৰ পত্ৰ প্ৰেৰণ কৰাটো অতি দুৰ্ভাগ্যজনক আৰু এই ক্ষেত্ৰত ৰাজনৈতিক ক্ষমতাত বলিয়ান হৈ
তেওঁলোকে তেনেকুৱা ধৰণৰ যদি এনেকুৱা ধৰণৰ কাম অসমৰ বা BTADৰ লোকসকলৰ ওপৰত জাপি দিয়ে তেতিয়াহ'লে এইটো এটা ভয়াৱহ সৃষ্টি হ'ব বিশেষকৈ আমি যিহেতু কোচ ৰাজবংশীসকল তাতে আমি ভূমিপুত্ৰ আমাৰ ৰাজ্য আছিল আমাৰ ৰজা আছিল আমাৰ কোচ ৰাজ্যৰ মানচিত্ৰৰ ওপৰত BTAD বনোৱা হৈছে আৰু কোচ ৰাজবংশীসকলক আজি ভূমিৰ অধিকাৰ কাঢ়ি ল'ব এইটো কেনেধৰণৰ কথা কিন্তু মই শেষলৈকে বা এতিয়াও আজি অবিভক্ত দৰং জিলা বা ওদালগুৰি পাৰ্টত আমাৰ কোকৰাঝাৰ পৰা অবিভক্ত গোৱালপাৰা কোকৰাঝাৰ বিজনী পাৰ্টত সেই ৰজাৰ বংশ ৰাজ্য বংশৰ বংশধৰসকল আছে ইমান মানে এনেকুৱা বড়োসকলৰ সমানে বেছি বা কমা বড়োসকলৰ সমানে ৰাইজ আছে এই কথাটো মই ডিবেট কৰা এই কথাটো আপোনালোকে বিবেচনা কৰিব সেই বিষয়টো মই ক'ব নোৱাৰো মই খালি দৃষ্টিগোচৰ কৰিছো যে আমাৰ ইয়াত 200-300 বছৰৰ মূৰে মূৰে আহোমসকল 600 বছৰ আছে তাৰ বাহিৰে 200-300 বছৰ মূৰে মূৰে সাম্ৰাজ্য হৈছে কোচ ৰাজবংশীসকলে কমতা সাম্ৰাজ্য দীঘলীয়া দিন কৰিছে শাসন কৰিছে একেবাৰে সুদূৰ আমাৰ লখিমপুৰৰ এতিয়াও আছে গোহাঁই কমল পথ আছে কিন্তু ঘটনাটো হ'ল কি আজি তাত বসবাস কৰি থকা লোকসকল কোচ ৰাজবংশী লোকসকলৰ ভূমিখিনি দিলে তেওঁলোকৰ অধিকাৰ সেইখিনি হ'ব নোৱাৰিব সেইটো মই কৈছো কৰিব নোৱাৰিব ইতিহাস প্ৰকৃত কথাখিনি মই কৈছো মানে ইতিহাসৰ লগত আমি জড়িত কোচ ৰাজবংশীসকলৰ সংস্কৃতি ভাষা কৃষ্টি সংস্কৃতি সেইবোৰ কোনো আজি জীয়াই থকা মানুহখিনি ইতিহাসত এটা বৰ ইম্পৰ্টেণ্ট কথা আছে আমাৰ যিটো হিষ্ট্ৰী অসম হিষ্ট্ৰী যদি আপুনি নামনি অসমটো চাই নামনি অসমত আমি দেখা পাওঁ যে যেতিয়া আমাৰ ৰাজ্যলৈ আক্ৰমণ হৈছিলে মানে বক্তিয়াৰ খিলিজীক কোকৰাঝাৰত প্ৰতিৰোধ কৰাইছিল কোনে প্ৰতিৰোধ কৰিছিলে কোচ ৰাজবংশী আৰু বড়োসকলৰ এটা ঐক্যবদ্ধ শক্তি সেই একতাটো পৰৱৰ্তী সময়ত মোগলবিলাকৰ যিমান আক্ৰমণ হৈছিলে প্ৰত্যেকটো আহোমে ওপৰৰ পৰা আহি নেতৃত্ব দিছিলে পিছৰ যুদ্ধখিনিত প্ৰথমৰ যুদ্ধখিনিত ইতিহাস চাই যদি 3টা জাতি বড়ো কোচ কৈবৰ্ত এই 3টা জাতিয়ে নামনি অসমত যুদ্ধ কৰি আক্ৰমণকাৰী যিসকল বাহিৰৰ পৰা আক্ৰমণকাৰীসকল আছিল তেওঁলোকক প্ৰতিৰোধ সেই যিটো সামাজিক একতা আছিল এই 3টা জাতিৰ মাজত সেই একতাটো ভাঙি যোৱাৰ কাৰণে আজি এই সমস্যাটো হৈছে সেই একতাটো লাগে একত্ৰিত কোচ একত্ৰিত কৈবৰ্ত আমি নামনি অসমৰ এই 3টা বৃহৎ জাতি একত্ৰিত হৈ থাকিলে আমাক কোনে মিলাব নোৱাৰে অসমৰ অস্তিত্ব অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব তেতিয়া সুদৃঢ় হৈ যাব সেই একতাটো ভাঙিব লাগে একতাটো লাগে সেই একতাটো নেতৃত্ব দিব লাগে মই এইটো কথা ক'ব খোজো যে আজি আমাৰ যেতিয়া BTC হৈছিলে বিভিন্ন দল সংগঠন আমি মানে তেওঁলোকক বেয়া পালোঁ কিবা ক'লে তেওঁলোকে কিন্তু এটা আশাতে তেওঁলোকে ছাপোৰ্ট কৰিছিলে যে এটলিষ্ট BTC হাততে আহিব সকলোৱে তাত থাকিব পাৰিব আৰু তাত যিহেতু আমাৰ গতি সকলোৰে অধিকাৰখিনি তেওঁলোকে মানি লোৱা হৈছিল মই একাতে কৈছোঁ আজি সেই নেতৃত্ব যি নেতৃত্বই মানে BTC চুক্তি কৰিছিল তেওঁলোকে তেতিয়াই ভাবিব লাগিছিল যে এইখিনি হ'লে হয়তো ট্ৰাইবেল সুৰক্ষিত নহ'ব তেওঁলোকে মানি লৈ অহাৰ পিছত তেওঁলোকে এই ফাংফুংবিলাক কেলে কৰে তেওঁলোকে আজি কৈছে মিছা বুলি কৈছে মাইনত ওলাইছে চাৰ্কুললৈকে আহিছে আৰু কৈছে যে কোনোবাই এইবিলাক ষড়যন্ত্ৰ কৰি এইবিলাক কৈছে এই কথাবিলাক ক'ব যাওঁতে কালি এনেকুৱা ধৰণৰ কথা কৈছে য'ত কথা আছিল বেলেগ আহিলে বেলেগ যে প্ৰথম প্ৰশ্ন কৈছে মই কাৰণে কৈছে নৱকুমাৰ হয় নে কোন হয় উগ্ৰপন্থী কথা কৈছে হাৰে এই দমদমা নিচিনা বজাৰ কোনে বম দিছিল মই দিছিলোঁ ৰঙিয়াৰ পাছত কোনে বম দিছিলে মই দিছিলোঁ এইবোৰ এতিয়া ধৰক মই কথাটো কৈছোঁ ক'ব পাৰিব মানে শুনক আজি বিস্ফোৰণ হৈছে এই কথাটো মই কৈছোঁ এটা ইতিহাসত বহুত ঠাইত বম দিছে আপোনাৰ কথা দুটা মই এটা কথা কৈছোঁ আজি এজন এমপি এনেকে প্ৰশ্ন কৰিলেতো সকলোৰে ওলাই যাব নহয় মেডাম চাব আজি এজন এমপি কেনেকৈ কথা ক'লে সেইটো হয় এমপি নাই কিন্তু এই কথাটো ঠিক তেওঁলোকে যিহেতু ষ্টেটমেণ্ট আহিছে আলোচনা পজিটিভ আমি বিষয়টো খেতুলে নানাকেও পাৰে আৰু যিহেতু এটা সশস্ত্ৰ বিপ্লৱ বা বিদ্ৰোহৰ মাজেৰে যদিও আগৰবাৰ মহিলা ডাঙৰীয়াও আহিছে আপনি ডাঙৰীয়াও আহিছে আপুনি যিখিনি কথা ক'ব গৈছে মই তাকে তাৰ কাৰণে কথাখিনি ক'ব লাগিছোঁ যে তেওঁলোকে যদি এই কথাখিনি বুজি পালেহেঁতেন যে তেওঁলোকৰ কি দায়িত্ব আছিল এখেতে এইটো কথা কৈছে যে তেওঁলোক এতিয়া কোনো বড়ো বাবুৰ প্ৰতিনিধি নহয় তেওঁলোক হ'ল চৰকাৰৰ প্ৰতিনিধি আজি আগৰবাৰ মহিলা ডাঙৰীয়াই যিটো সন্মান পাইছিল অসমত মই এনেও কৈছিলোঁ বিভিন্ন ঠাইত গৈ আগৰবাৰ মহিলা অসমৰ লিডাৰ হিচাপে তেওঁলোকক ট্ৰিটমেণ্ট কৰিছিলে আজি সেইটো কিন্তু আজি একেবাৰে শেষ হৈ গ'ল কিহৰ কাৰণে যে তেওঁলোকে যিখিনি সুবিধা পাইছিল যে সেইখিনি সুবিধা লৈ কিনে তেওঁলোকে গোটেই জাতি জনগোষ্ঠীৰ যিখিনি অধিকাৰ মৰ্যাদা কোনেও কোৱা নাই যে ট্ৰাইবেল অধিকাৰ খৰ্ব হওক কিন্তু তেওঁলোকে এছেম্বলিত তেওঁলোকে BTC এছেম্বলিত কুৱেশ্যন কৰালে কৈ দিছে যে ইয়াত কোনো মানে নন ট্ৰাইবেলৰ কোনো চাকৰি স্কোপ নাই আৰে এনেকুৱা কথা ক'ব লাগে এনেকুৱা ধৰণৰ কথা তেতিয়াহ'লে যদি চাকৰি স্কোপ নাই যদি ভূমি স্কোপ নাই যদি ব্যৱসায় প্ৰতিষ্ঠান থাকিব নোৱাৰে তে মানুহৰ মৌলিক অধিকাৰটো ক'ত গ'ল বিষয়টো BTCৰ নেতৃত্বই যিমান আৰু চাওক কিবা এটা ভাইলেশ্যন হৈছে নিয়ম বনাইছে ভাইলেশ্যনটো চৰকাৰে কৰিব লাগে তেওঁলোকে আজি ইয়াৰ BTCৰ যিবিলাক ট্ৰাইবেল বেলেৰৰ ব্লক আছিলে তেওঁলোকে কেলে সুৰক্ষিত কৰিব নোৱাৰে এইটো পাব্লিকতো দম নহয় চৰকাৰ আজি আজি যেতিয়া কংগ্ৰেছ থাকে বিজেপিয়ে কয় এইখিনি চাফা কৰি দিয়ক যেতিয়া বিজেপি আহে কংগ্ৰেছে ধৰে কংগ্ৰেছে থাকিলে বিজেপিয়ে ধৰে কিন্তু কোনেওতো নকৰি পেলাই এতিয়া আমাৰ মাজত এইখিনি কৰিছে আমাৰ লগত সমস্যাটো মই আলোচনা 5টাকৈ জনগোষ্ঠীক তাত প্ৰটেক্টেড বুলি ঘোষণা কৰা আছে
আৰু তেওঁলোকক হঠাৎ এনেকৈ নন ট্ৰাইবেল বুলি আকৌ এটা অৰ্ডাৰ উলিওৱাৰ এই মুহূৰ্ততে কোনো প্ৰয়োজন আছিল আৰু যদি উলিয়াবলগীয়া আছিল তেনেহ'লে গোটেই চৰকাৰী ব্যৱস্থা প্ৰশাসন দল সংগঠন সকলোৰে লগত কথা বতৰা পাতি উলিয়াব পৰা গ'ল হ'ল এই বিষয়টো যদি কৰিবলগীয়া থাকেও কেতিয়াবা যদি BTCয়ে কৰিবলগীয়াও থাকে তেনেহ'লে ইয়াক মানে যেনেকৈ পৰিচালনা কৰিব খুব সতৰ্ক আৰু বহুত সকলোকে আস্থা আৰু বিশ্বাসত লৈ কামটো কৰাৰ থল আছিল কিন্তু সেই কামটো নকৰিলে আচ্ছা মই এটা ঐতিহাসিক কথা মানে ডিষ্টৰ্চন এটা হৈ আছে আচলতে এই অঞ্চলবিলাক মিশ্ৰ জনগাঁথনিপূৰ্ণ এলেকা আৰু এই জনগাঁথনিপূৰ্ণ এলেকাটো জনগাঁথনিটো সম্পৰ্কে মই এটা কথা একেবাৰে মানে 2001 চনৰ নহয় এইটো 1901 চনৰ যিটো সেন্সাস ৰিপৰ্ট গোৱালপাৰা ডিষ্ট্ৰিক্ট গেজেটিয়াত যিটো 1905 চনত প্ৰকাশ হৈছিলে এই কথাখিনি মই ক'ব লাগিব যে অবিভক্ত গোৱালপাৰা জিলা যি জিলাখনৰ কথাটো চমুকে কওক চাওক আপুনি মই জাষ্ট বাক্যটো কওক আপুনি মই বাক্যটো কৈছো যে সেই অবিভক্ত গোৱালপাৰা জিলাত যি জিলাৰ মাজত আজি কোকৰাঝাৰৰ চিৰাং জিলা অন্তৰ্গত বাকি 4খন জিলা BTCৰ বাহিৰৰ সেই জিলাখনৰ টোটাল পপুলেশ্যন আছিল তেতিয়া 3,19,000 আৰু 3,19,000ৰ ভিতৰত 1,28,000 আছিলে মুছলমান 1,15,000 আছিলে কোচ ৰাজবংশী আৰু বড়ো আছিলে আপোনাৰ 15,600 কিন্তু মানে এতিয়া আপুনি ঐতিহাসিক এটা সত্য না এটা ঐতিহাসিক বুলি কথা কৈছে সেইটো ধুবুৰী আছিল 1901 চনৰ আপুনি আপোনাৰ কাৰণে সেইটো অভিজ্ঞতা ধুবুৰী আছিল এই ঐতিহাসিক সত্য ঐতিহাসিক নহয় মই শুনক কেতিয়া ডিস্টৰ্টেড ফেক্ট ডিস্টৰ্টেড ফেক্ট অঞ্জলি ফেক্ট নহয় মই আপোনাক ক'লো আপুনি শুনি লওক কাৰণে নাই গোৱালপাৰা 1901 চনটো অসমৰ কাৰণে কাট অফ ইয়াৰ নাছিল 1901 চনটো আমি কিয় চৰ্চা 1901 চনটো চৰ্চাত নাছিলে কাৰণ মই আপুনি যদি 1901 চনলৈ ডিবেট কৰিব অঞ্জলি দৈমাৰে 1250 ক'ব 1226 ক'ব 1700 ক'ব মই কৈছো যে মানে অঞ্চলটো মিশ্ৰ জনগাঁথনিপূৰ্ণ মিশ্ৰ জনগাঁথনি চনপূৰ্বৰ কথা নাই আপুনি আধাৰ কথা উল্লেখ কৰা নাপায় আপুনি 1901 ক'ব 41 চনৰ পৰা 2001 চনলৈকে এখন গভৰ্ণমেণ্ট প্ৰতিটো সেন্সাছত না গভৰ্ণমেণ্ট গেজেট 1901 চনটো আমি কাটবিয়াৰ হিচাপে লোৱা নাই কাটবিয়াৰ লোৱা নাই 1941 চনৰ পৰা আপুনি 2001 চনলৈকে প্ৰতিখন গাঁৱৰ আপুনি জনসংখ্যা চাওক আপুনি মই আপোনাক এটা কথা ক'লো আপুনি এটা কথা হয়তো আপুনি জানে নে নাজানে নাজানো মই জনসংখ্যা কি নাজানো নেকি বা এইখন কিতাপ মই পঢ়া নাই নেকি না না এটা কথা পঢ়া কি পঢ়া নাই আপুনি আপুনি পঢ়িছে আপোনাক মই জনাইছো এইটো কথাটো আপুনি কথাটো শুনিব লাগিব নহয় অসমত যেতিয়া আহোমসকল আহিলে তেতিয়া যিকিটা জনগোষ্ঠী আছিল বুলি স্বৰ্গদেউ চুকাফাৰ দিনত আছিল তাৰ ভিতৰত আছিলে যিকিটা আছিলে যেনেকৈ বোলে কছাৰী বুলি কৈছিল বৰাহী বুলি কৈছিল মৰাণ আছিল মটক আছিল বৰাহী জনগোষ্ঠীটোৰ কথা কৈছিল আজি বৰাহী জনগোষ্ঠীটো নাই 1901 চনত বৰাহী জনগোষ্ঠীটো নাই মানে তেওঁলোক কালৰ খুঁটত বিলীন হৈ গ'ল কিন্তু সেইটো সময়ত 6টা ডমিনেণ্ট উজনি অসমত বা মধ্য অসমত থকা এটা জনগোষ্ঠী এটা আছিল গতিকে আপুনি কাট অফ ইয়াৰটো এতিয়া মই যদি বিচাৰো যে কাট অফ ইয়াৰ বুলি কোৱা নাই মই মোৰ পৰিয়ালটো কাট অফ ইয়াৰ বুলি কোৱা নাই মোৰ পৰিয়ালটো ডেফিনেটলি 1901 চনৰ আগত আহিছে কিন্তু এনেকুৱা নহয় যে 1226 চনৰ আগত আহিছে পিছত আহিছে আপোনাৰ কাট অফ কি আছে কোচ ৰাজবংশীখন আগৰ পৰা আছে কোচ ৰাজবংশীখন অহা নাই ন কৰবা আৰু কোচ ৰাজবংশী কৰবা অহা নাই যেতিয়া আহিছে বিশ্ব জনগাঁথনিপূৰ্ণ এলেকা আৰু মিশ্ৰ জনগাঁথনিপূৰ্ণ এলেকা কোনো কাৰণত মিশ্ৰ জনগোষ্ঠীপূৰ্ণ নাছিল আপোনাৰ 1901 চনটো কাট অফ ইয়াৰ নহয় 1901 চনটো কাট অফ ইয়াৰ নহয় BTC উলিয়াই যে 1941 চনৰ পৰা যে মানে বিশেষ কোনোবা ডমিনেণ্ট এৰিয়া বুলি আপুনি কেতিয়াও নাপায় নাই চাওক আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ব্ৰিটিছে আৰম্ভ কৰিছিল হয়নে যেতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক ব্ৰিটিছে আৰম্ভ কৰিছিল ব্ৰিটিছৰ দিনত আৰম্ভ হৈছিল যেতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰম্ভ কৰা হৈছিল ট্ৰাইবেল এক্টত ক'তো আপুনি চাব পাৰে যিখিনি জাতি জনগোষ্ঠীৰ কথা ট্ৰাইবেল বেল্ট এণ্ড ব্লক এক্টত উল্লেখ আছে তাত কিন্তু কোনো এটা স্থানতে উল্লেখ নাই মাইনৰিটি মানুহৰ কথা অন্যান্য জনগোষ্ঠীৰ কথা আছে সান্থালৰ কথা আছে নেপালীৰ কথা আছে আপোনাৰ ট্ৰাইবেল বেল্ট ব্লক বুলি আপুনি ইতিহাস ডিস্টৰ্ট নকৰিব মই ট্ৰাইবেল বেল্ট ব্লক বুলি কোনো ব্যৱস্থা ব্ৰিটিছে কৰা আছিল লাইন সিস্টেম কৰিছিল লাইন সিস্টেম কথা কৰিলে অঞ্জলি ৰমেশ ডাঙৰীয়ানী এই সমগ্ৰ বিষয়টো চাওক ব্ৰিটিছে কোৱা কথাটো 1886 চনত আপুনি কৈ থকা আইনখন আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট এখন 1886 চনত ইয়াৰে যিটো দফাৰ কথা পাতি আছো এইটো 10 নম্বৰ দফাটো আপুনি কথাটো আপোনাক মই শুনিবলৈ বিচাৰো আপোনাক মই কৈছো 1886 চনত তাত 10 দফাত যিকিটা কথা কৈছে তাত অধিকাৰ প্ৰদান কৰিছে কিন্তু তাৰ পাছত ট্ৰাইবেল বেল্টৰ কাৰণে নটিফিকেশ্যন হ'ল 6 শিডিউলৰ আপোনাক মই সুধিছো নে কৈছো আপোনাৰ পৰা মই সোধা নাই ন মই কৈছোৱে আপোনাক তাৰপাছত যেতিয়া আমি দেশ স্বাধীন হলো আমাৰ সংবিধানখনৰ ষষ্ঠ অনুসূচী হ'ল তাত বেলেগ কিছুমান প্ৰভিজন আমি কৰিলোঁ এতিয়া কথাটো হ'ল যে বড়োসকল বা আজি যদি কোচ ৰাজবংশীসকল কয় মই কৈ দিব পাৰিম এনেকৈ যে কোচ ৰাজবংশীসকল 1850 চনত এইটো তাত মাইনৰিটি আছিল 1850 চনত মাইনৰিটি বুলি ক'বলৈ মোক 1850 চনত কাট অফ ইয়াৰত দিবলৈ কোনে ক'লে তেওঁ কৈ দিব যে এইটো মই 1450 চনলৈ আহিম গতিকে আপুনি কিবা এখন কাগজ দেখুৱালে নহ'ব নহয় ৰাজ্যাভিষেকৰ দিনটোক মই কাট অফ ইয়াৰ কৰিম সেইটো 1788 শতিকাত মোৰ ফেমিলি এটা মানুহ আছিল 18 শতিকাত মোৰ ফেমিলিৰ এই ভূখণ্ডত এটা মানুহ আছিল
কিন্তু তাৰ আগত বহুত মানুহ আছিল, তাৰ পিছতো বহুত মানুহ আছিল, মাজতে কলেৰা হাইজাত হৈ পেলাই মানুহখিনি মৰিল। এতিয়া 18 শতিকাত মোৰ পৰিয়ালত এটা মানুহ আছিল, আপুনি মোক ক'লে হ'ব নেকি যে 1800 চনত তুমি মাইনৰিটি আছিলা? মই সেইটো কোৱা নাই, অযুক্তিকৰ কথা। 1901 চনটো আপুনি আনাৰ কথা নহয়, ইয়াত মূল কথাটো হ'ল যে ইয়াত জনগোষ্ঠীয় অধিকাৰ, তাৰ লগে লগে আজি মই সেইকাৰণে কৈছিলো যে আজি থকা মানুহখিনিৰ অধিকাৰ। সেইকাৰণে বড়োসকলৰ কথা মানে কোৱা নাই, মই কোৱা মানুহখিনি আজি জীয়াই থকা মানুহখিনিৰ ভিতৰত সংখ্যালঘুসকলকো লৈছো। আপোনাৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন অসম যিটো অধ্যায়, এইটো 1886 চনত নাই, এইটো ইনক্লুড হৈছে 1948 চনত। 1886 চনত একখনত কি কথা কৈছে? 1886 চনত এই দশম অধ্যায়টো নাই, একখনত কি কথা কৈছে? একখনত কি কথাটো কৈছে? সেইটো এক্ট হৈছে ইয়াৰ কি কৰিবলৈ হৈছিল? 49 চনৰ এপ্ৰিলত 20 এপ্ৰিলত হৈছে এখন সংশোধনী। তাৰ আগতে আমাৰ এতিয়া প্ৰবাদ ব্যক্তি যি আমাৰ ইয়াত জনগোষ্ঠী আন্দোলনটোক এটা মাত্ৰা প্ৰদান কৰিলে, যাক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে, পিতৃ। গতিকে ভীমবৰ দেউৰী ডাঙৰীয়াই যেতিয়া এই আন্দোলন মুভমেণ্ট আৰম্ভ কৰিলে, বড়ো 2-3জন মহান ব্যক্তি তেখেতসকলে অংশগ্ৰহণ কৰিলে, তেতিয়াৰ দিনতে এই বিষয়বোৰ চৰ্চা হৈছে। আজি আপুনি মই যিখিনি কথা পাতিছো আপুনি হয়তো গম নাপাওঁ, কিন্তু ভীমবৰ দেউৰী বা তেখেতসকলৰ দিনত এইবোৰ আলোচনা কেতিয়াবা কৰি শেষ কৰি থৈ গৈছে। কিন্তু কথাটো হ'ল শুনি লৈছো। মই সেইকাৰণে প্ৰথমতে এইটো স্পষ্ট কৰি দিব বিচাৰিছিলো, আপোনালোকে স্পষ্ট নহ'ল যে 1920 পৰা 35লৈকে যিয়ে মানে ট্ৰাইবেলসকলৰ কাৰণে বিশেষ সংৰক্ষণৰ ব্যৱস্থাৰ কথা কৈছিলে, মাটি চাটি সম্পত্তিৰ পৰা আদি কৰি, সেয়া ট্ৰাইবেল লীগেহে প্ৰেছাৰ দি আছিলে, কোনো বেলেগ মানুহে কৰা নাছিলে। তাৰ পিছত সেইটো ছাৰ চাদুলাৰ সময়তে, তাৰ পিছত যেতিয়া স্বাধীনোত্তৰ কালত 1948 চনত গঠন হ'ল, তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰথম আমাৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ তেওঁৰ লগতো আলোচনা কৰি কোনে কৰিলে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো? ট্ৰাইবেল লীগে। সেইটো বেলেগ মানুহে কৰা নাই, ট্ৰাইবেলে কৰিছে। তেওঁলোকৰ ভূমি সংৰক্ষণৰ কাৰণে তেওঁলোক সকলো ফালৰ পৰাই সামাজিকভাৱে বা সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে, সকলো ধৰণৰ ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে তেওঁলোক পিছ পৰি থকাৰ কাৰণে তেওঁলোকৰ উন্নতিৰ কাৰণে এই বস্তুটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিলে, আৰু ট্ৰাইবেল লীগৰ প্ৰেছাৰৰ কাৰণে। আৰু ট্ৰাইবেল লীগৰ অনুমতি লৈ দ্বিতীয় কথাটো যিটো আপুনি কোৱা নাই, সেই ব্যাখ্যাটো হ'ল যে তাৰ পাছত এই দশম অধ্যায়টোত 5টা জনগোষ্ঠীক প্ৰটেক্ট কৰা হ'ল, যে যিসকল বড়ো নহয় তাৰ বাহিৰে যিসকল জনগোষ্ঠী আছিল, তাৰ ভিতৰত কোচ ৰাজবংশীসকল আছিল, চাওতালসকল আছিল, আদিবাসীসকল আছিল, নেপালীসকল আছিল, প্ৰস্তাৱ দিছিলে। গতিকে আমাৰ ঘটনাটো হ'ল যে বাকীখিনি বঞ্চিত আজিৰ তাৰিখত আগ্ৰামা মহিলাই নালাগে। সেইখিনি মানুহৰ উল্লেখ আছে, তাৰ পিছতো এটা কথা লিখা আছে যে কিন্তু মানে যেতিয়া সম্পূৰ্ণ মালিকী স্বত্বৰ কথা আহিব মাটিৰ ভূমিৰ, তেতিয়া কিন্তু সংশ্লিষ্ট পক্ষৰ লগত আলোচনা কৰিহে সেই সিদ্ধান্ত লোৱা যায়। তাত মানে পাহাৰীয়া জনগোষ্ঠীৰ কথাও আছে, মই আলোচনা কৰি মই ৰাজেন বৰগাৰী আপোনাক স্বাগতম জনাইছো আৰু সমগ্ৰ বিষয়ে আলোচনা। জনগোষ্ঠীক আজি যি ধৰণেৰে কোৱা হ'ল যে ডিক্লেয়াৰ্ড এজ নন ট্ৰাইবেল, এই কথাটো আপত্তি আছে, কাৰণ প্ৰটেকশ্যন দিয়া হৈছিল। আমাৰ আপত্তিটো এইখিনিতে যে আমি ট্ৰাইবেলৰ বিৰোধিতা কৰা নাই, বড়োসকল আৰু কোনোবা হওক, তাত কছাৰীসকল হওক, শৰণীয়াসকল হওক, সকলোৱে তাত আমাৰ মাটি আমি সংৰক্ষণ কৰি ৰাখিব লাগিব। কিন্তু ঘটনা হ'ল তাতে যিসকলক আমাক আইনী ব্যৱস্থাৰে আমাকো ভোগ কৰাৰ সুবিধাটো দি থৈছে, আমাৰ লগত আলোচনা নকৰাকে, আমাৰ লগত কোনো ধৰণৰ একো তেনেকুৱা ধৰণৰ ব্যৱস্থা নকৰাকে তেওঁলোকে তেওঁলোকৰ BTC চুক্তিখনক তেওঁলোকে নিজে ভংগ কৰিছে। নিজে ভংগ কৰি আজি তাতে তেওঁলোকে এনেধৰণৰ এটা বস্তু কৰিলে, চুক্তিখন কৰিলে আজি চাৰ্কুল অফিচাৰলৈ প্ৰেৰণ কৰি পঠিয়ালে। এতিয়া ঘটনাটো হৈছে এইখনটো অনুমোদন কৰিব লাগিছিল, গতিকে দিল্লীত তেওঁলোকে কৰা তেওঁলোকৰ BTAD চুক্তিখন তেওঁলোকে নিজে উলংঘা কৰিছে। এখনৰ ওপৰত কাম কৰিলে আচলতে ৰাজ্যপালৰ পৰা এছেম্বলি নটিফিকেশ্যন বা অৰ্ডিনেন্স নুলিয়াই, আৰু ৰাজ্য চৰকাৰেও যদি অসম চৰকাৰে যদি কালি কাম কৰে নটিফিকেশ্যন বা অৰ্ডিনেন্স নুলিয়াকে। মই নৱশৰণীয়া ডাঙৰীয়া হয়, মানে এতিয়া এই কথাখিনি আজিৰ পৰিপ্ৰেক্ষিতত আছে, আমি আগলৈকে যাব খোজা নাই, কিন্তু এইটো ফেক যে ইয়াত মিশ্ৰিত জনগাঁথনি আছে আৰু সেই হিচাপে ছিষ্টেম এটা কৰা আছে, আৰু তেওঁলোকে অলৰেডি যিসকলে চুক্তি কৰিলে তেওঁলোকে তাত প্ৰতিশ্ৰুতি বা তেওঁলোকে চুক্তি কৰি আহিছে, তেওঁলোকে আজি ট্ৰাইবেল বেল্টৰ কথা ক'লেতো নহ'ব। আৰু যদি কিবা এনাদাৰ কিবা ফাৰ্ডাৰ কিবা থাকে, ইয়াত থকা সকলোসকলে মিলি কৰক, তাততো কাৰো আপত্তি নাছিলে, আমাৰ কাৰো আপত্তি নাছিল। কিন্তু তেওঁলোকে যেতিয়াই যি কৈছে, আজি যদি যিটো কৈছে যে গোষ্ঠী ৰাজনীতি, বড়ো ৰাজনীতি কৰাৰ সুবিধাটো কোন দিলে? তেওঁলোকে যে এইখিনি নকৰিলে আজি এই পৰিস্থিতি নহ'লেহেঁতেন। সকলোকে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী আমাৰ আগ্ৰহ মূল্যায়ন কোম্পানী। আৰু মই আজি এইটো কাৰণে ভাল পাইছোঁ, আজি চৰকাৰৰ যিটো স্থিতি লৈছে বা বিভিন্ন কৰ্তৃপক্ষৰ যিটো স্থিতি, সেইকাৰণে আজি আমি দাবী কৰোঁ যে তাত বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি দাবী, ভূমিকা আদি কৰি চাকৰি যিখিনি BTD হোৱালৈকে আছিলে, সেই দাবীখিনি ইয়াত সংৰক্ষিত হ'ব লাগে, সেইখিনি হ'ব লাগে। আৰু নহ'লে আমি আগতেই কৈছোঁ যে যদি এনেকুৱা ধৰণৰ লাগিয়ে থাকে, আমাৰ ফৰ্মুলা এইটো 70-30 কৰক, বাছ তাৰপিছত কৈ থাকক। মই কোকৰাঝাৰলৈ গৈছোঁ, কোকৰাঝাৰত আছে ৰাজেন বৰগাৰী ডাঙৰীয়া, আপোনাৰ চিঠি বক্তব্য জানিব বিচাৰিছোঁ। আচ্ছা চাওক, 1929 চনত চাইমন কমিশ্যন আহিছে ভাৰতত, জনজাতিসকলৰ কাৰণে কি ৰক্ষণাবেক্ষণ দিব পাৰে
সেইটো চিন্তা কৰি 1929 চনত অসমতো আহিছে চাইমন কমিশ্যনে। তেতিয়া গুৰুদেৱ খাৰীচৰণ ব্ৰহ্ম, বেলবুং সুবিধা, ৰবি কছাৰীহঁতে শ্বিলঙত তেওঁলোক ধৰিলে। তাৰপিছত ইয়াৰ ট্ৰাইবেলসকলৰ বিশেষকৈ ভূমি আইনটো যাতে মানে সংৰক্ষণ কৰি ৰাখিব পাৰে সেইকাৰণে চিন্তা চৰ্চা কৰা হ'ল। 1935 চনত এটা আইন কৰা হ'ল। 1936 চনত এটা ইলেকশ্যনো হ'ল। তাত আপোনাৰ চাৰচুদ্দালা চৰকাৰ আহিল। চাৰচুদ্দাল চৰকাৰক কোৱা হৈছিল যে লাইন ছিষ্টেম যাতে বাহিৰৰ পৰা মানুহ আহি মানে অসমত মানে বিস্তাৰিত মানে কৰিব নোৱাৰে, এইকাৰণে লাইন ছিষ্টেমটো কৰা হৈছিল। কিন্তু চাৰচুদ্দালা চৰকাৰে কৰিলে কি গ্ল' মোৰ ফুড ইয়াত বহুত মাটি আছে, অসমত বহুত মাটি আছে, নৰ্থ ইষ্টত বহুত মাটি আছে, তাত আহক মুছলিমবিলাকো আহক, বাংলাদেশৰ পূৰ্ব ফাষ্টৰ পৰা আহক, এই ধৰণৰ কৰি মানে তেওঁলোকক আহি থকা দেখি ট্ৰাইবেল লীগে এইটো চাৰচুদ্দালা চৰকাৰৰ পৰা মানে কৰিলে, বৰ্জন কৰিলে। তাৰপিছত গোপীনাথ বৰদলৈ আহিল। গোপীনাথ বৰদলৈৰ লগত ট্ৰাইবেল লীগে খুব আলোচনা বিলোচনা কৰাৰ পিছত মানে যিহেতুকে লাইন ছিষ্টেমো নহ'ল, এতিয়া ভূমি সংৰক্ষণ কেনেকৈ ক'ব, তেতিয়া গোপীনাথ বৰদলৈয়ে চিন্তা চৰ্চা কৰি ট্ৰাইবেল লীগৰ প্ৰেচাৰত এইটো কৰিলে যে বেলগান ব্লকটো কৰিব লাগে। ট্ৰাইবেল বেলগান ব্লকত মানে যাতে ট্ৰাইবেলসকলৰ মাটি যাতে বেলেগে মানে আহি বিস্তাৰ কৰিব নোৱাৰে, ক্ৰয় কৰিব নোৱাৰে, এইটো বেলগান ব্লকটো মানে টোটেলি আপোনাৰ মানে 53 বেলগান ব্লক কৰা হ'ল। তাৰপিছতে মানে ভীমবৰ দেউৰী, ৰঘুনাথ ব্ৰহ্ম আদিসকলে মানে কংগ্ৰেছত যোগদান কৰিলে। তাৰপিছতে আপোনাৰ মানে 1952 চনৰ পৰা এইটো ট্ৰাইবেল লীগটো ট্ৰাইবেল সংঘ হৈ গ'ল। ৰাজনীতিক অৰাজনীতিক মানে বহুত ধৰণৰ কথা হৈ আহিল। আপোনাৰ ওচৰলৈ পুনৰ যাম। মই কৰি আছোঁ ৰঞ্জিত। কাৰণ ইয়াত মানে এতিয়া মানে এটা কথা সত্য, দুটা কথা সত্য কথা আছে। এটা কথা হ'ল যে সমগ্ৰ অসমৰ জনগাঁথনিটো মিশ্ৰিত জনগাঁথনি, বড়োলেণ্ড যিটো এৰিয়া আমি কওঁ সেই এৰিয়াটো তাৰ উৰ্ধত নহয়, তাতো মিশ্ৰিত জনগাঁথনি। দ্বিতীয় কথা আছে যে যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাত এনক্ৰচ হৈছে। এই দুটা সত্য কথা আমি প্ৰথমতে মানি ল'ব লাগিব, তাৰপিছত আজিৰ পৰিস্থিতিটো আলোচনা কৰিব লাগিব। এতিয়া চাওক, আজি যিসকল মানুহ অসুৰক্ষিত অনুভৱ হৈছে সেই মানুহখিনিক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব চৰকাৰৰ আৰু সমাজৰ, দুয়োটাৰ একেলগে আছে। আজি যেনেকৈ বড়ো সমাজ ওলাই আহিব লাগে কোচ ৰাজবংশী সমাজৰ সুৰক্ষাৰ কাৰণে, ঠিক তেনেকৈ কোচ ৰাজবংশী সমাজো ওলাই আহিব লাগিব বড়ো সমাজৰ সুৰক্ষাৰ কাৰণে। আজি যদি বড়ো মানুহ বসবাস কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এনক্ৰচ হৈছে, কালি কোচগাঁৱতো এনক্ৰচ হ'ব। গতিকে এই কথাটো আমি মানি ল'ব লাগিব আৰু সেই এনক্ৰচমেণ্টৰ বিৰুদ্ধে আমি আন্দোলন কৰিম। ঠিক, এইটো গুৰুত্বপূৰ্ণ কথা। 1610-20 চন মানতে যেতিয়া আহোম ৰজাৰ দিনত কিছু নথি পত্ৰ আছে, তাতে কোৱা হৈছে যে যোৰহাট জিলাত তেতিয়াই ইছলাম ধৰ্মাৱলম্বী লোকৰ পপুলেশ্যন আছে, তেওঁলোকৰ গৰিয়া গোসাঁই বুলি খাট খুলি দিছে, নথি পত্ৰ আছে। আৰু ইতিমধ্যে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট জিলা আৰু গোলাঘাট জিলাত এটা পপুলেশ্যন আৰম্ভ হৈছে। আৰু স্বাভাৱিকভাৱেই তেখেতসকল ইয়াৰ খিলঞ্জী আছিল, জনগোষ্ঠীয় মানুহ আছিল। আৰু যিটো গোৱালপাৰাটো আছিল, ধুবুৰীটো আছিল, কোকৰাঝাৰ এতিয়া বিটিএডি এলেকাৰ বহু ঠাইত আছিল আৰু সেইখিনি মানুহৰ ৰাইটছ আছিল। আজি আমি যেতিয়া ট্ৰাইবেল বেল্টৰ কথা ক'ম, ব্লকৰ কথা ক'ম, সেইখিনি মানুহে মাত্ৰ ধৰ্মটো ইতিহাসৰ কোনোবা এটা সময়ত সলাইছে বুলিয়ে তেওঁলোকক আমি ডিপ্ৰাইভ কৰিব নোৱাৰিম। তাৰ লগে লগে এইটো কথাও থাকিব যে তাৰো পিছত যদি কোনোবা আহি আছে, আহি যদি কোনোবা এটা জনগোষ্ঠী যদি একেবাৰে সৰু হ'ল, মই ক'লো বৰাহী আজি আপুনি দেখিবলৈ নাপায়। গতিকে সেইসকল মানুহক শেষ হৈ গৈ থাকিবৰ কাৰণে, শেষ নহ'বৰ কাৰণে আমি কিছুমান প্ৰিভিলেজ দিম আৰু সেই প্ৰিভিলেজটো আমি কুৱেশ্যনো কৰিব নোৱাৰিম। দুইটা কথাৰ ভিতৰত আমি চেক এণ্ড বেলেঞ্চ কৰি যাব লাগিব। হয়, আচ্ছা, ইয়াৰ আগতে মই এইটো অলপ আগতে যে আমাৰ যে প্ৰটেক্টেড মানুহখিনিৰ কাৰণে কথা ওলাই আছিলে, এইটো যিটো সংশোধনী আইন 1981, এইটো লেণ্ড ৰেভিনিউ এক্টৰ, ইয়াত 163 ধাৰাত কোৱা হৈছে যে 163 ধাৰাত অনেক সংশোধন দিয়া হৈছে। তাতো এই আইন কৰা হৈছে যে ওপৰত উল্লেখ কৰা ঘোষিত শ্ৰেণী যেনে জনজাতি 1 নম্বৰ, 2 নম্বৰ অনুসূচিত জাতি, 3 নম্বৰ চাওতাল আৰু 4 নম্বৰ দিছে পাহাৰীয়া জনজাতিৰ বিবেচনাতহে ৰাজ্য চৰকাৰে বন্দোবস্তিৰ আঁচনি বা পৰিকল্পনাৰ চিন্তা কৰিব। এই ধাৰামতে যদিও বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পূৰ্বৰ পৰাই বসবাস কৰি থকা অন্য শ্ৰেণীৰ লোক বা ৰাজ্যখনৰ অ'ত থকা স্বীকৃতিপ্ৰাপ্ত জনজাতি, অনুসূচিত জাতি, চাওতাল বা পাহাৰীয়া লোকক বেল্ট ব্লকত পুনৰ মাটি বন্দোবস্তি দিবলগীয়া হয়, তেন্তে ৰাজ্য চৰকাৰৰ পূৰ্ব অনুমোদন নাথাকিলে বন্দোবস্তি দিব নোৱাৰিব। গতিকে এইটো মানে প্ৰাথমিকভাৱে এতিয়া এনেকুৱা লগা হৈছে, মই এই যে আজি ভাগ্ৰামা মহিলা ডাঙৰীয়া বা তেওঁলোকে যিটো অৰ্ডাৰ কৰিলে, য'ত মোৰ অসন্তুষ্টি য'ত আছে বা মই বস্তুটো ঠিক মানে যে কিবা এটা সময়ত আজি প্ৰায় 100 বছৰ আগতে বড়োলেণ্ডৰ পৰা এটা পৰিয়াল আহিল, গুৱাহাটীতে থাকিল বা ক'ৰবাত থাকিল আৰু তেওঁলোকে ছাৰ্ভাইভ কৰিব নোৱাৰিলে। আজি যদি তেওঁ কোকৰাঝাৰলৈ যাব বিচাৰে পূৰ্বপুৰুষৰ ভূমি হিচাপে, তাত তেওঁ মাটিখিনি ঘৰ বনাই থাকিব পাৰিব লাগিব, যিটো ৰাইটছ আমি আমৰি কাৰ্বিসকলক দিয়া নাই। গতিকে কথাটো হ'ল যে কিছুমান আইন কৰিলে এনেকুৱা নহয় যে এই আইনখনৰ পৰা কেৱল মাত্ৰ মুছলমান লোকসকল বা সংখ্যালঘুসকল বা কোচ ৰাজবংশীসকল হ'ব, বড়োসকলৰ কোনোবা এজন যদি ইয়াত উপান্ত এজন মাৰ্জিনেল বা ক'ৰবাত ফাৰ্মাৰ এজন বা কিবা কাৰণত যাব বিচাৰিছে, তেনেহ'লে তেওঁ যেনেকৈ নগালে যাব পাৰিব, লখিমপুৰলৈ যাব পাৰিব, চিঠিয়ালৈ যাব পাৰিব। তেওঁলোকৰ যিহেতু মানুহ নাই আজি, ঠিক আছে, তেওঁলোকে কি উদ্দেশ্যত কৈছে তেওঁলোকে আহি ক'ব লাগিছিল, ঠিক আছে। কিন্তু আমি সেইকাৰণে তেওঁলোকে উদ্দেশ্যৰ কথা বাদ দি তাত পৰিস্থিতি কি হৈছে আমি চাব লাগে। আজি ইয়াত যিখিনি আদিবাসী লোক আছে, তেওঁলোক ব্ৰিটিছৰ দিনৰ পৰা তেওঁলোককো তাতে ঠাই আছে,
তাত যেতিয়া এই যে ভায়োলেন্স বিলাক হল মানে এথনিক ক্লেন্সিং বিলাক তাৰ পৰা যেতিয়া হেৰি কৰিলে আজি বহু মানুহ নিজৰ মাটি যাব পাৰে এথনিক ক্লেন্সিং এই শব্দবিলাক আপুনি আচ্ছা আপুনি এইটো বেয়া আপোনাৰ কথা কিন্তু আমাৰ ৰাইজে আমি সেইটো বুলি ভাবে কাৰণ তাত ভাবিলেই ক'ব নালাগে নহয় আপোনাৰ পৰামৰ্শত মই এইখিনি শুনক তাত এই কথাটো একাৰণে ক'ব লগা হৈছে যে এইটো একদম মানে গোটেই আলোচনা এই কথাটো সেইকাৰণে কৈছে যে আপুনি যদি আপোনাৰ কথাত মই মাতা নাই নেলিৰ কথাবিলাক আমি এথনিক ক্লেন্সিং ক'ব আমি সেইটো আপোনাৰ কথা এইটো ঠিক আছে কিন্তু তাৰে যিখিনি আদিবাসী কথাটো মই ক্লিয়াৰলি কৈছো যে তাত যেতিয়া তেওঁলোকক খেতি পথাৰ হ'ল আজিও তেওঁলোকে যাব পৰা নাই একেধৰণৰ আমাৰ বিদ্যাপথ যিখিনি আদিবাসী মানুহ থাকিল তেওঁলোক আজি যাব পৰা নাই বা তেওঁলোকো যাব হৈ কাৰণে পৰিস্থিতি হৈছে এতিয়াও কেম্পত আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আৰু ভাল কথা তেওঁলোকো নিব লাগে কিন্তু আমি নাই কোৱা নাই ইণ্টাৰেষ্টিং কথা মই সিদিনা চিৰাঙত গৈছিলো তাত সেই 12 চনৰ যিবিলাক মানুহ মানে হেৰি কৰা হৈছিল যে তেওঁলোকৰ সেই 14 চনৰ সময়ত দিয়া ঘৰবিলাকৰ এতিয়া সেই কিস্তি পাইছে তেওঁলোকে ইয়াত বহুত ভিতৰত বহুত কথা আছে 96 চনৰ সংগ্ৰহৰ মানে এতিয়াও নাই কোৱা 96 বৰপেটাৰ ৰোডৰ কেম্পত এতিয়াও আছে তেওঁলোকৰ পইচাটো মানে আপুনি আছে নতুনকে দিয়া নাই আগৰ পইচা আপুনি আছে এমপি আপুনি ইনিচিয়েটিভ ল'ব লাগে টুটি আছে আৰু ব্যৱস্থাটো বিটিএডি হওক বা পুৰণা দিনৰ পৰা তাত কিছু আমি বিটিসি প্ৰশাসন আমিতো কোৱা নাই যে তেওঁলোকে যদি আমাৰ লগত হেৰি কৰে আমি সহায় কৰাৰ সুবিধা একো নাই ঠিক আছে আমিতো কোৱা নাই যে বিটিসি ইনিচিয়েটিভ ল'ব লাগে কাৰণ আজি নাইকত কোকৰাঝাৰ এমপি আৰু আজি এই কথা হোৱাৰ পিছত তেওঁলোকে আহি ইনিচিয়েটিভ ল'ব তেওঁলোকে উল্টা পুল্টা প্ৰকাৰৰ যোনে ভোট দি নিজিকা তেওঁলোকে আহি ল'ব লাগিছিল বখৰণীয়া হেতু এলেকা আৰু এইটো কথা নিশ্চিত শুনো আৰু হাগ্ৰামা মহিলাই ভোট নিজিকাক বা যি আন্দোলনে নকৰক নহয় বাইদেউ এইটো কথা নিশ্চিত যে আমাৰ মানুহখিনি অধিকাৰ মৰ্যাদা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি যিখিনি কৰা আমি কিন্তু কৰিম তেওঁলোকে যদি ওলাই আহে আমি নিশ্চয় কাম কৰিম মই এইখিনিত এটা কথা মই এটা লৈ লৈছো প্ৰতিক্ৰিয়া আছে মনম আজি বিটিএডিত অবুৰুসকলে অসুৰক্ষিত অনুভৱ কৰে যাৰ বাবে আজি এনেকুৱা ধৰণৰ ঘটনাবিলাকে আৰু মানুহখিনি শংকিত কৰে কিন্তু আজি অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ আজি 4 দিন হৈ গ'ল কোনো ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া একো জনোৱা নাই তেওঁলোকে কি ভাবিছে একো কোৱা নাই মই দাবী জনাম যে আপোনালোকৰ জৰিয়তে অসম চৰকাৰে মুখ্যমন্ত্ৰী বা তেওঁলোকৰ মন্ত্ৰী পৰিষদে কোনোবা এজনে অন্তত অসম চৰকাৰ হৈ এই গোটেই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁলোকে স্পষ্ট তেওঁলোকৰ কি ভাবিছে গোটেই কথাখিনি স্পষ্ট কৰিব লাগে অন্যথা যিহেতু বিটিএডিত এতিয়া মানুহখিনি জীৱন জীৱিকাৰ সংঘাতত বহু দিনৰ পৰা ভুগি আছে এই এনেধৰণৰ ঘটনাই এই মানুহখিনিক আৰু সন্ত্ৰাসিত কৰি তুলিছে গতিকে মই আপোনালোকৰ হয় এটা এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে কিন্তু এই ক্ষেত্ৰত মই খালি সকলোতে হয়তো নাথাকিব পাৰে মই নিজে দেখাত এটা দেখিছো কালি সন্ধিয়া সময়ত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হৈছিল ৰঞ্জিত দাসদেৱৰ সভাপতিত্বত ৰমেন ডেকা ক্ষেত্ৰীয় সংগঠনিক সম্পাদক অজয় জামালৰ উপস্থিত হৈছিল আৰু কৈছে যে এই প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ ৰাজ্যিক বিজেপিয়ে যথাযথ ব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিব বুলি কৈছে আৰু কৈছে যে কোনোৱে এই প্ৰস্তাৱ মানে ভূমি অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰে আৰু এই কথাটো তেওঁলোকে কালি এটা বিবৃতি দিছে হয়তো খুব চৰ্চাত অহা নাই চৰকাৰেও স্থিতি স্পষ্ট কৰা ভাল আৰু মই যিমানো জানো যে চৰকাৰৰ পৰ্যায়ত এই বিষয়টো আলোচনা হৈছে মই অঞ্জলি দেমেৰ ওচৰলৈ কৈ বাঢ়িছো বিটিচিত থকা মানুহখিনিয়ে মানে নন বড়ো মানুহখিনিয়ে বড়োৰ পৰা অসুৰক্ষিত বুলি ভাবে অসমত থকা মানুহে ট্ৰাইবেল মানুহে ভাবে যে আমি অসমীয়াসকলৰ পৰা অসুৰক্ষিত সেইটো দুৰ্ভাগ্য কোনটো আমি দুৰ্ভাগ্যজনক বুলি ক'ম তেনেহ'লে এইটো আমি দুৰ্ভাগ্যজনক বুলি ক'ব লাগে কিন্তু কথাটো হ'ল এতিয়া কথাটো এনেকুৱা নহয় অসুৰক্ষিত এনেকুৱা ধৰণৰ কথাটো হয় যে আপুনি এতিয়া বড়ো মানুহ কেইদিনমান আগতে মই যদি কওঁ যে 1900 চনত আপুনি মোক বিশ্বাসঘাতকতা কৰিছে তেওঁক 1400 চনত বিশ্বাসঘাতকতা কৰিছে প্ৰথম কথা হ'ল যে এই মুহূৰ্তত তাত মানুহখিনি অসুৰক্ষিত মই সেইটো অসুৰক্ষিত বুলি নকওঁ কাৰণ অসুৰক্ষিত হ'লেতো আজি টালি টুপলা লৈ পেলাই বিটিএডিত কোনো থাকিব মানে নোৱাৰা টালি টুপলা লৈ সুধিছে যেতিয়া অলপ শুনিব আৰু নহ'লে যে এতিয়া কেইদিনমান আগতে চালবাৰীৰ বাক্সা ডিষ্ট্ৰিক্ট এতিয়া চালবাৰীৰ অসমীয়া ল'ৰা এটাই ধুনীয়াকৈ আমাৰ অসমত চিঠি এখন দিছে যে এই অবড়োবিলাক ক'ৰ পৰা ওলাল মানে তেওঁ লজ্জিত হৈছে মইতো সৰুৰে পৰাই বড়ো গাঁৱৰ ওচৰতে ডাঙৰ হৈছোঁ মইতো কেতিয়াও অসুবিধা পোৱা নাই সি এতিয়া ডিগ্ৰী 4th চেমিষ্টাৰত পঢ়ে সি মানে এক্সপ্ৰেছ কৰিছে সৰু ল'ৰা কলেজত আজি কোকৰাঝাৰ টাউনখনত বহুত অবড়ো লোকে ব্যৱসায় বাণিজ্য কৰি সুখেৰে আছে সেইকাৰণে মই ব্ৰেণ্ড কৰা নাই সেইটো বিষয়ে ধৰি লওক যে 4টা পৰিয়ালে অভিযোগটো কৰিছে 4টা পৰিয়ালে বা 2টা পৰিয়ালে বা বড়োলেণ্ডৰ এটা পৰিয়ালে অভিযোগ কৰিছে যে আমি অসুৰক্ষিত সেইটো মই ভাবো যে এড্ৰেছ কৰি যোৱাৰ মানসিকতা ল'লে সুদূৰফালৰ পৰা আমি মানে পলিটিকেলি কোনোবাই কি চাল কৰিছে ষড়যন্ত্ৰ কৰিছে সেইটো ডিফাৰেণ্ট থিং কিন্তু এনে এতিয়া বিটিএডি এৰিয়া বুলি ক'লে আগতে এটা কথা ৰঞ্জিবে যিটো দুটা কথা মানি ল'ব লাগিব বুলি কৈছে দুটাৰ মই 1 নম্বৰটো কৈছোঁ যে সকলো ঠাইতে মিশ্ৰিত জনগোষ্ঠী থাকে সেইটো কেৱল বিটিএডিতে নহয় কোনো এখন পৃথিৱীত এনেকুৱা ৰাজ্য নাই এনেকুৱা দেশ নাই য'ত মানে মিশ্ৰিত মানুহ বা ভাষিক সংখ্যা মানে জাতিৰ মানুহ নাই এটা জাতিৰ এটা ধৰ্মৰ মানুহ কোনো পৃথিৱীত কোনো ঠাইতে নাথাকে কোনো জিলা এখনতো নাথাকে তো তাতো নাই সবেই একেলগে আছে সেইটো সকলোৱে মানি লয় কিন্তু তাৰ পিছত আমি এতিয়া যিটো দেখিছোঁ আগৰ দিনবিলাকত যিখিনি হৈছিলে সেইটো আনকি আমাৰ নিজৰ মাজতো হৈছিলে কিন্তু এতিয়াতো আমি তেনেকুৱা অসুৰক্ষিত সেইটো ভাবিলো এতিয়া আৰু প্ৰথমতে মই এইটো কথা ক'ব খুজিছোঁ যে এই যে বড়ো অবড়ো শব্দ অনুগ্ৰহ কৰি যাতে মিডিয়াই হওক কোনোবা ব্যক্তিগতই হওক কোনোবা পলিটিচিয়ানেই হওক সেইটো যাতে নকয় কাৰণ বিটিএডিত বড়োৰ বাদে অবড়ো মানে কি বাকী গোটেইবিলাক
আমিতো নিজৰ সংগঠন কৰিলে কেতিয়াও আমি অনা অসমীয়া অনা নেপালী অমুক তেনেকুৱাটো আমি বনাই লোৱা নাই নিজৰ জাতিৰ নামত সংগঠন কৰক কিন্তু ওবৰ ইমানেই বেয়া পায় ইমানেই নেগলেক্ট কৰে ইমানেই ঘৃণা কৰে যে বড়োৰ নামক এগেইনষ্টত মানে বিৰুদ্ধে সংগঠন বনালে সেইটো কেনেকুৱা ধৰণৰ কথা হ'ব এটা কথা কওঁ এতিয়া বড়ো অসুৰক্ষিত মানে এই বস্তুটোৱে বেছিকৈ যুঁজ জ্বলাব এইটোৱে আৰম্ভ কৰিছে যে এটা পৰিয়ালৰ সেইটো ধৰক যে এটা পৰিয়ালে ভুল সিদ্ধান্ত হৈছে এটা পৰিয়ালে অসুৰক্ষিত অনুভৱ কৰিছে সেই পৰিয়ালটোকো যদি বড়োৰ বিটিচি সকলে বা সংখ্যাগুৰু যিসকল বুলি কৈছো সংখ্যাগুৰু নহয় বুলি ক'ব নৱকৰণীয়া ডাঙৰীয়া মই কৈছো সংখ্যাগুৰু বা তাৰ মূল জনগোষ্ঠীৰ ভিতৰত এটা জনগোষ্ঠীয়ে যদি তেওঁলোক অলপ সহায় সমৰ্থন কৰি তেওঁলোকৰ কথা বিবেচনা কৰে তেতিয়াহ'লে সদ্ভাৱ বেছি শক্তিশালী হ'ব সেই বস্তুটো আপোনালোকে সদ্ভাৱৰ কাৰণে কৰোঁতে মই এই ক্ষেত্ৰত আপোনাক প্ৰথম কথা আমাৰ বড়ো ভাইসকলৰ যিসকল মানুহ সৰ্বসাধাৰণ মানুহৰ ক্ষেত্ৰত কাৰো দ্বিমত নাই তেওঁলোক কোনোৱে বেয়া নাপায় কাৰণ এইখিনি মানুহৰ নিচিনা সহজ সৰল বা অতিথিবান মানুহ কোনো নাই কিন্তু আজি পলিটিক্স বা এই যে আমাৰ এই ধৰণৰ যিবিলাক কাৰুকাৰ্য সেইবিলাকে এইটো কৰিছে আৰু বাধ্য হৈ যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একত নিজৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোকে পৰিচয় দিব লগা হ'ল এটা মাত্ৰ চেণ্টিমেণ্ট কোনো হ'ব কোনো জাতি নাই বিভিন্ন জাতি জনগোষ্ঠী মানে সেইটো ক'লেহে তেওঁলোকে মানে বেলেগ ৰাস্তা একো নাই আৰু এইটো কেতিয়া হ'ব যে যদিহে এই বড়ো ৰাজনীতি কৰা যিসকল উগ্ৰ জাতিৰ মানুহ আছে তেওঁলোকে যদি আচলতে এই কথাটো বুজি পায় যে তেওঁলোকে নিজেই ট্ৰাইবেল বেল্ট বাদ দি কেনে তেওঁলোকে চিক্সিডল কৰিলে আৰু আজি বাইদেৱে যিটো কথা কৈছে অসমৰ বিভিন্ন প্ৰান্তত যদি ট্ৰাইবেল বিলাকৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ইলিগেল বা কিবা হৈছে কওক না আমি যাম না ইয়াতে হয় নহয় এইটো সকলোৱে মাতিব এইটো কোনো কথা নাই আজি দুদিনমান আগতে 5 লাখ বিঘা মাটি যে অসমৰ বিভিন্ন ঠাই বেদখল হৈছে নাযায় কিয় দুদিনমান আগতে বেছি দিন কথা পাইছে আমাৰ মছলপুৰত নেপালী মানুহে আগতে সেই ৰাতি সোমাই বিপিএফৰ কৰ্মী গৈ কেনে তেওঁলোকক এনেকুৱাৰে ধমকি দিলে যে এই যে তলি টপলা বন্ধা ইয়াৰ পপলা আজি 4-5 মাহ আগত বেছি হোৱা নাই আমাৰ নাওকাটাত উপৰখুটি বুলি কয় তাত আপচুই গৈ কেনে কি কৰিলে আমাৰ সত্ৰ এখন দখল কৰিব গ'ল এই ধৰণৰ এইবিলাক কথা এতিয়া লাগি আছে কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা লাগি আছে লাগি থাকে এইখিনি আচলতে কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা পৰিস্থিতি আজি ইয়াৰ পৰা হয়তো গম পালে তাত ভিতৰত এই ধৰণৰ গাঁৱটো থাকা কাৰণে হৈছে নহ'লে নহ'ল এইবিলাক অসমৰ বিটিডিৰ অন্য পাৰ্টত নহয় নেকি তেনেকুৱা ঘটনা সেইটো কমন সেইটো এক্সেপচনেল কিয় হিচাপ কৰে শৃংখলাৰ বিষয়টো আইন শৃংখলা হিচাপে চাব লাগে আৰু আইন শৃংখলাৰ বিষয়টো হিচাপে চাব লাগে আৰু বিটিএডিৰ মূল মতে যিটো মূল সমস্যাটো হৈছে এইটো হৈছে ৰাজনৈতিক সমস্যা চাওক সমাজখনক আমি ৰাজনীতিৰ ওপৰত যাব পাৰিলে খান্তি আহিব আজি বিটিএডি যদি বড়ো আৰু কোচ এই দুটা বৃহৎ জনগোষ্ঠীৰ মাজত একতাটো যদি আমি আনিব পাৰোঁ তেতিয়াহ'লে বিটিএডি শান্তি হ'ব আদাৰৱাইজ শান্তি নহয় কিয়নো বড়ো নেতৃত্ব তাৰ কাৰণে আগবাঢ়ি আহিব লাগিব কোচৰ নেতৃত্বও আগবাঢ়ি যাব এই দুটা বৃহৎ জনগোষ্ঠী যদি এক হৈ যায় তেতিয়াহ'লে অন্যান্য যিবিলাক সৰু সৰু জনগোষ্ঠী আছে তেওঁলোক নিজে কেইবা শতিকাৰ পিছৰ পৰা যদি দুইটা জনগোষ্ঠী এক হৈ অসমৰ অস্তিত্ব ৰক্ষা কৰিছে বিভিন্ন সময়ত মানে বক্তিয়াৰ খিলঞ্জীয়ে নালন্দা বিশ্ববিদ্যালয় জ্বলাই যেতিয়া অসমত প্ৰৱেশ কৰিছিল তেতিয়া সেই বক্তিয়াৰ খিলঞ্জীক মাৰা মানুহ কোন কোচ আৰু বড়ো তেওঁলোকে বক্তিয়াৰ খিলঞ্জীক মাৰি সেই জাতি দুটা যদি আজি এক নহয় আজি সেই জাতিটোক আমি ক'ব নালাগে তেওঁলোক নিজে ওলাই আহি ক'ব লাগে আজি অসমক বচোৱাৰ ৰণৰ নেতৃত্ব কোচ আৰু বড়োৱে দিব লাগে কাৰণ 17বাৰ মোগলৰ আক্ৰমণৰ প্ৰতিৰোধ কৰিছে 17বাৰ মোগল আক্ৰমণৰ এবাৰ আমাৰ ৰাজধানীলৈকে গৈছে এবাৰ কলিয়াবৰলৈকে গৈছে আগবাঢ়ি যোৱাই নাই মই কোনো কথা বতৰা কোৱা নাই কাৰণ মানে 1 ঘণ্টা ইতিমধ্যে পাৰ হৈ গৈছে মই খুব বেছি 2 মিনিটমান কথা কৈছোঁ অলপ হিষ্ট্ৰীটোত মই মূল মানে বৰ্তমান কথাখিনি মই ক'ব বিচাৰিছোঁ প্ৰথম কথাটো হৈছে যে বিটিচি চুক্তিত যিখিনি প্ৰতিশ্ৰুতি দিয়া আছিলে বিটিচি চুক্তি কাৰ্যকৰী কৰাৰ কাৰণে যিটো 6ষ্ঠ অনুসূচী সংশোধনী আইনত যি প্ৰতিশ্ৰুতিখিনি দিয়া আছিলে সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত বিটিচি স্বাক্ষৰৰ সময়ত সেই অঞ্চলটোত বসবাস কৰা আটাইখিনি জাতি জনগোষ্ঠীৰ ভূমিসহ সকলো ধৰণৰ অধিকাৰ তাত সুৰক্ষিত হ'ব লাগিব ইয়াত কোনো আপোচ নহয় এই কামটো বিটিচিয়ে কৰিব লাগিব বিটিচিয়ে তাৰ বিৰুদ্ধে যদি মানে কিবা কাম কৰিবলৈ যায় পদক্ষেপ গ্ৰহণ কৰিবলৈ যায় তেতিয়াই তাৰ অন্যান্য জাতি জনগোষ্ঠীবিলাকৰ মাজত বড়ো আৰু অনাবড়োৰ মাজত কোনো ধৰণৰ সংঘাত নাই সামাজিক জীৱন তেওঁলোকে একেলগে যাপন কৰে কিন্তু ৰাজনৈতিক জাত্যাভিমানী কিছুমান শক্তিয়ে তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে এই মানুহখিনিক বিভাজন কৰি এটা সংঘাতৰ বাতাবৰণ কৰি সেই মানুহখিনিক যুগে যুগে বছৰৰ পিছত বছৰ এই অত্যাচাৰ এইটো সামাজিক এটা মানে অস্থিৰতাৰ মানে সৃষ্টি কৰি আহিছে দ্বিতীয় কথা যে বিটিচি চুক্তিৰ যিটো 13 নং দফাত সুস্পষ্টভাৱে তাত উল্লেখ কৰা হৈছিলে যে 1987 চনৰ পৰাই এইটো মানি লোৱা কথা 1987 চনৰ পৰাই বিভিন্ন সময়ত হোৱা এথনিক ক্লেশৰ কাৰণে অগণন মানুহ নিজৰ ঘৰ মাটি ভেটিৰ পৰা উচ্ছেদিত হৈ গৈছে
সেই মানুহখিনিৰ কাৰণে BTCয়ে নিজাববীয়াকৈ মাটিৰ ব্যৱস্থা কৰিব আৰু মাটিৰ ব্যৱস্থা কৰাৰ পিছত তেওঁলোকক ৰাজ্য চৰকাৰে যি টকা পইচা প্ৰয়োজন হয় দি তাত পুনঃস্থাপিত কৰিব সেই কামটো আজি বিদ্যাপুৰৰ ক্ষেত্ৰতো কৰা নাই আপোনাৰ অগণন আদিবাসী মানুহৰ ক্ষেত্ৰতো কৰা নাই আপোনাৰ অগণন মানুহ এতিয়া মানে মুছলমানৰ ক্ষেত্ৰতো কৰা নাই এই কাৰবাৰটো হৈ আছে দ্বিতীয় যিটো কথা যে সেই অঞ্চলৰ যিটো ডেমোগ্ৰাফিক পেটাৰ্ণটো আপোনাৰ যদি চাই যে 1971 চনে চাওক বা 1951 চনে চাবলৈ বিচৰা নাই 71 চনতো যদি আপুনি চাই তাত যিমানখিনি গাঁও আজিৰ পেটাৰ্ণ যি আছে আজিৰ পেটাৰ্ণত আপোনাৰ 26% মানে মানুহ বড়ো জনজাতীয় মানুহ তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰ সংবিধানে যিখিনি অধিকাৰ দিছে সেইখিনি সুৰক্ষিত হৈ থাকিব লাগিব এইটো ট্ৰাইবেল বেল্ট ব্লকে হওক ট্ৰাইবেল বেল্ট ব্লকটো আজি তাত কাৰ্যকৰী হৈ থকা নাই কাৰণ 6 শিডিউলটো কৰাৰ লগে লগে সেইটো আমি অগ্ৰাহ্য কৰিছোঁ আৰু সেই কিন্তু ট্ৰাইবেল বেল্ট ব্লক উঠাই দিয়া নাই কিন্তু আৰু সেই কাৰণে নতুন আইন এটা কৰাৰ কথা কৈছে কথা আহিব পাৰে সেই কথাটো কৈছে আৰু সেই আইনখন তেওঁলোকে ইতিমধ্যে গৃহীত কৰিছে 2006 চনতেই BTAD লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন যিটো কাৰ্যকৰী মানে তেওঁলোকে পাছ কৰিছে BTC এছেম্বলিত BTC পৰিষদীয় সভাত আৰু সেই পাছ কৰা আইনখন WBTN-BCত আপোনালোকে খবৰ ল'ব আজিও পৰি আছে তেওঁলোকে কেবিনেটত ৰাজ্যিক কেবিনেটত আজিলৈকে প্ৰেৰণ কৰিব পৰা নাই কাৰণ BTC চুক্তি আৰু 6ষ্ঠ অনুসূচী সংশোধনী আইন এই দুটাৰ যি প্ৰতিশ্ৰুতিৰ বিপৰীতে চৰকাৰে দিয়া ভাৰত চৰকাৰে কৰা কামখিনিত কাৰণ আছে যেনেকৈ অসম চুক্তিত গতিকে এই কামৰ কাৰণে WBTBC আজিলৈকে কেবিনেটত লৈ যাব পৰা নাই আসাম এছেম্বলিত লৈ যাব পৰা নাই ৰাজ্যপালৰ অনুমোদন আদায় কৰিব পৰা নাই আৰু তাৰ কাৰণে সেই অঞ্চলৰ মানুহখিনি নিৰীহ মানুহখিনি এইটো বড়ো হওক মুছলমান হওক ৰাজবংশী হওক তেওঁলোকে দায়ী নহয় BTC যিসকলে শাসনত আছে তেওঁলোকে দায়ী কাৰণ বড়োসকলৰ এনেকুৱা নহয় যে বড়োসকল খুব কেইদিনমান আগতে সকলো অধিকাৰখিনি প্ৰতিবন্ধ কৰিবলৈ সকলো সময় লগ পাইছো তাৰ পৰা উঠি আহি পেলাই ইয়াত থাকিবলগীয়া সাধাৰণ মানুহ নাই যিখিনি লিডাৰ আছে তেওঁলোকৰ বহুত হৈ গৈছে এটা তেওঁলোকৰ দৰকাৰ নাই আৰু সাধাৰণ নহয় BTC চুক্তিৰ আগতে এইটো আমি ক'বই লাগিব BTC চুক্তিৰ আগতে ট্ৰাইবেল বেলগান ব্লকটো কৰা হ'ল ট্ৰাইবেলৰ সুৰক্ষা কৰাৰ কাৰণে ট্ৰাইবেল বেলগান ব্লক কৰা হ'ল কিন্তু অসম চৰকাৰে এইটো সুৰক্ষা কৰা নহ'ল সন্দেহজনক BTC বাংলাদেশীসকলক অসমত মানে ভৰালে ইয়াৰ ভিতৰতো কিছুমান বেলগান ব্লকটো উঠাই দি বাংলাদেশীসকলক বহুৱালে বহিৰাগতসকলক বেলগান ব্লকৰ মাজত বহুৱাই দি অন্ততঃ জনগাঁথনিটো মানে বেছি কৰি ধৰিলে জনজাতিসকলতকৈ অজনজাতিবিলাকেই বেছি মানে সংখ্যাগৰিষ্ঠ হ'ল এইটো এতিয়া ক'ব লাগিছে কিছুমানে অবড়োসকলে ক'ব লাগিছে যে BTADত অবড়োসকলে বেছি জনগোষ্ঠীৰ মানুহ আছে কিন্তু আপোনালোকে চাওক যে যদি বেলগান ব্লকটো আগৰ পৰা যদি অসম চৰকাৰে সুৰক্ষা দিলহেঁতেন মানে বহিৰাগতসকলক যদি ইয়াত বসবাস কৰিব দিয়া নহ'লহেঁতেন তেতিয়াহ'লেতো আমি ইয়াৰ আদিবাসীসকলে খিলঞ্জীয়াসকলে সুৰক্ষিত হৈ থাকিলেহেঁতেন জনগাঁথনি ঠিকি থাকিলে হয় কিন্তু বাংলাদেশীসকলৰ আহি ভৰে হাজাৰ লোক লক্ষ লোক মানে ইয়াত আহি বেলগান ব্লকটো অকুপাই কৰি তুলিছে সত্ৰবিলাকৰ অসমীয়াসকলে ক'ব লৈছে সত্ৰবিলাকৰ পৰা মানে উচ্ছেদ কৰিব লাগে বেলগান ব্লকটোৰ পৰা কিয় উচ্ছেদ কৰিব কাৰণ নকয় সিহঁতে অবড়োসকলে কিয় নকয় বেলগান ব্লকৰ পৰা উচ্ছেদ কৰিব কিয় নকয় এইটো কি ধৰণৰ আৰু অবড়ো শব্দটো এটা অসাংবিধানিক ইয়াৰ কাৰণে গোটেই বড়ো জাতিসকলে দুখিত এনেকুৱা এটা সংগঠন কৰি লৈছে যে অবড়ো এটা সংগঠন যি সদায় মানে বড়োসকলৰ এগেইনষ্টত লাগি আছে কোকৰাঝাৰত বা BTADত মানে অসমীয়া ভাষা পঢ়া নাই বা অসমীয়া ভাষাটো মানে প্ৰচলন কৰিব দিয়া নাই এই ধৰণৰ অপপ্ৰচাৰ চলি আছে আহি চাওক আপোনালোকে ইয়াত বড়ো মিডিয়াম অসমীয়া মিডিয়াম চলি আছে ইয়াৰ চাইনবোৰ্ড দিয়াৰ কিবা দিয়াটো নিজা দোকানৰ মানে সেইটো প্ৰভুত্বৰ ওপৰত ইংৰাজীত দিছে অসমীয়া দিছে বড়োৰ চাইনবোৰ্ড দিছে নিজৰ ব্যৱসায় বাণিজ্যত ইয়াৰ কাৰণে বড়োসকল দায়ী নেকি এতিয়া বড়ো মিডিয়ামত আপুনি চাওক এতিয়া পাঠ্যপুথিও দিয়া নাই বা বড়োসকলৰ কাৰণে শিক্ষাত মানে ষড়যন্ত্ৰ কৰি সিহঁতক মানে পিছ পেলাই মানে আগৰ পৰাই ষড়যন্ত্ৰ কৰি মানে এটা জনগোষ্ঠীক দাবী কৰাই ৰাখি আছে ইয়াৰ কাৰণে উমি চলি আছে চলি আছে যাৰ কাৰণে বিপ্লৱ আহিল বিপ্লৱ এনেকৈ অহা নাই মিজোৰাম এনেকৈ যোৱা নাই মেঘালয় এনেকৈ যোৱা নাই হা আজি অৰুণাচলত বহিৰাগতবিলাকে মাটি কিনিব নোৱাৰে ভূটানত কিনিব নোৱাৰে নাগালেণ্ডত মাটি কিনিব নোৱাৰে মিজোৰামত বেলেগে মাটি কিনিব নোৱাৰে আজি ষষ্ঠ অনুচ্ছেদ সেইটো ৰখা হৈছে BTAD অঞ্চলতো কিন্তু আমিতো কোৱা নাই হাগ্ৰামা মহিলাই এইটো স্পষ্ট কৰি দিছে আপোনালোকে কাগজ পাতি চাওক যে বঙালী মাটি কিনিব পাৰিব ৰাজবংশী মাটি কিনিব পাৰিব কিন্তু মানে বাংলাদেশীসকল বা এইবিলাক বড়োসকলৰ মাটি কিনিব নোৱাৰে মই এই ক্ষেত্ৰত বৰগাড়ী ডাঙৰে যিটো কথা কৈছে যে তেওঁলোকে বাৰ কৈছে বাংলাদেশী মানে গোটেই BTAD বাংলাদেশী ভৰ্তি হৈছে আজি ইমান ব্যৱস্থা চলি আছে এজনো বাংলাদেশী উলিয়াব পৰা নাই আৰু দ্বিভতাৰ যিটো প্ৰব্লেম আছে
মেক্সিমাম দি ভোটাৰ যিখিনি মানে হেৰি হৈছে তেওঁলোকৰ সকলোৰে মানে কি কয় ডকুমেণ্টছ আছে তেওঁলোকৰ বাপেক মানে কি কয় হেৰি হৈছে তেওঁলোকৰ বাপেকক মানে দি ভোটাৰ কৰা হৈছে হয়তো পুতেক ইয়াতে মানে নাগৰিক হৈ আছে এনেকুৱা ধৰণৰ বহুত কণ্ডিশ্যন আছে আমাৰ বৰগোহাঁই ডাঙৰীয়া এতিয়াও আগৰ এই বহুত হেৰি চিন্তাতে আছে মই আজি ক্লিয়াৰলি কৈছোঁ যে এই BTD সমস্যাখিনি সমাধানৰ ইছ্যু কিন্তু মানে বড়োলেণ্ড ইছ্যু নহয় আমি সেইটোতে লাগি আছোঁ তাৰ বিকল্প BTD কৰিলে সকলোৱে চাপৰ্ট দিছিল যে BTD ভাল হ'ব শান্তি হ'ব কিবা হ'ব কিন্তু ভৱিষ্যতে এইটো নহ'ল গতিকে আজিও সেইকাৰণে কৈছোঁ যে এনেকুৱা ব্যৱস্থাত আমি আছোঁ যে য'ত সকলো জাতি জনগোষ্ঠীৰ তাৰ অধিকাৰ মৰ্যাদা বা তেওঁলোকৰ যিখিনি মৌলিক অধিকাৰ থাকে সেইখিনি থাকিব লাগে তাত যদি তাৰ বাহিৰে গৈ কিবা কৰে নিশ্চয় অপচ কৰা কথা আহে কিন্তু মানে আপুনি যিটো কথা কৈছে সেই কথাটো হৈছে আপুনি যিটো কথা কৈছে সেইটো কথাটো হৈছে কিন্তু আপুনিও সেইটো কথা একেবাৰে নিগেট কৰি দিব নোৱাৰে নহয় বুলি মোৰ যিকেইটা পৰিচিত এলেকা আছে তাৰ ভিতৰত মই কোকৰাঝাৰত মই সেইটো এলেকাত 1996 চনতে মই তাত এই 3 মাহ থাকি পেলাই মই তাত গোটেই সংঘৰ্ষ আৰু সংঘাতময় পৰিৱেশ মই ৰিপৰ্টিং কৰিছোঁ ৰিপু সংৰক্ষিত বনাঞ্চলখন আচলতে আজিৰ প্ৰায় 25 বছৰ মানৰ আগলৈকে যিটো তাত পপুলেশ্যন পেটাৰ্ণ আছিল সেই পপুলেশ্যন পেটাৰ্ণটো যোৱা 3টা দশকত সলনি হৈছে আৰু ভিক্টিম হৈছে কিন্তু হেৰি মানে এই যে কোচ ৰাজবংশীসকল বা বড়োসকল তাত আমাৰ কামৰপুৰটো হৈছে বাগাজুলি জিলা ফৰেষ্ট আছে আমি পঢ়ি থকা দিলে ফৰেষ্ট আছিল এই যে মেৰাপানী পাৰ্টি সেইবিলাক সলনি হৈছে তাত হয়তো বাংলাদেশী আহিবও পাৰে নাহিবও পাৰে একেলগে সংখ্যালঘুসকলৰ যি আমাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বৃদ্ধিৰ হাৰটো সমানে আছে সেইবিলাক পিছত হোৱা গতিকে কিছু নাম আহিছে নাই এক কথাটো এনেকুৱা এতিয়া শৰণীয়া বৰ ধুনীয়াকৈ কৈ দিলে যে চৰকাৰে এনক্ৰচমেণ্ট এভেকশ্যন কৰক আমি আছোঁ কিন্তু কালি যদি চৰকাৰে এনক্ৰচমেণ্ট এভেকশ্যন কৰে শৰণীয়া আন্দোলন কৰিব নাই তেতিয়া বড়ো বড়ো সুৰক্ষাৰ প্ৰশ্ন আকৌ উঠিব এওঁলোকে উঠাব এই যে ঘৃণনীয় যিটো ৰাজনীতি এই কথাটো আমাৰ কাৰণে আজি দেশত পৰ্যন্ত বাংলাদেশী বুলিও ক'ব নোৱাৰো বাংলাদেশী নহয় বুলিও ক'ব নোৱাৰো সেই কথাটো এতিয়া অলপ এতিয়া কথাটো হ'ল কি অকল BTADত বড়োসকলৰ ভূমিয়ে অধিগ্ৰহণ কোনোবাই কৰিছে এনেকুৱা কথা নহয় তাত কোচ ৰাজবংশী চাওতাল সকলোৰে হৈছে এতিয়া প্ৰশ্নটো হৈছে বাৰে বাৰে কথাটো কোৱা হৈছে যে বড়োসকলে আজি তাতে ভিক্টিম হৈছে আচলতে তাত প্ৰব্ৰজনকাৰী আহি তাত মাটি কিছু বেদখল কৰিছে আৰু সেই প্ৰব্ৰজনকাৰীখিনিক চিনাক্তকৰণ কৰক আজি BPF আৰু BJP একেলগে চৰকাৰ কৰি আছে তেওঁলোকে ৰুলিং পাৰ্টিত আছে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে সেইটো কৰক কিন্তু সেইটো নকৰি তাত বসবাস কৰি থকা খিলঞ্জীয়া যিসকল লোক আছে জনগোষ্ঠী আছে জাতি আছে সেই লোকসকলৰ ওপৰত এনেধৰণৰ এটা অধিকাৰটো কাঢ়ি লৈ বাকীখিনিক হেৰি কৰিব সেইটোতো নহ'ব এতিয়া তাত যিসকল অবড়ো লোক আছে অবড়ো বুলি কৈ দিয়াৰ লগে লগে গোটেইখিনি হৈ যায় কিন্তু তাত যিখিনি খিলঞ্জীয়া লোক আছে পূৰ্বপুৰুষসকল তাৰ ভূমিপুত্ৰ সেই ভূমিপুত্ৰসকলৰ ভূমিখিনিক আজি কাঢ়ি লৈ যাব এখন আইনৰ দ্বাৰা সেইটোতো নহ'ব তাত কিবা যিখিনি ঘটনা হৈছে সেইখিনি ঘটনাৰ বাবে অকল বড়োখিনিয়ে তাত হেৰি হোৱা নাই তাৰ কাৰণে তাত কোচ ৰাজবংশীও তাত হেৰি হৈছে লুজাৰ হৈছে তাত আদিবাসীও লুজাৰ হৈছে খিলঞ্জীয়া গোটেইখিনি লোকে তাত লুজাৰ হৈছে অকল বড়োসকলে তাতে ভূমিখিনি আৰু অবড়োৰ কথা মই কোৱা নাই ৰ'ব মই আপোনাৰ কথা কৈ থাকোঁতে মই মাত মাতা নাই মোৰ কথাখিনি মই সম্পূৰ্ণ আজি দেশত এইটো নহয় যে বড়োসকলৰ সাংঘাতিক উন্নতি হৈ একেবাৰে মানে আগবঢ়া আন্দোলন সকলোৱে কৰি আছে তাত আন্দোলনৰ নিজৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন সকলোৱে কৰি আছে কিন্তু ঘটনাটো হ'ল কি এতিয়া আমি অস্তিত্ব ৰক্ষাৰ আন্দোলনটো নিজাববীয়াকৈ কৰিব লগা কাৰ লগত কৰিছোঁ আমি বহিৰাগতৰ বিৰুদ্ধে সকলোৱে তাতে অস্তিত্ব ৰক্ষা আন্দোলন কৰি আছোঁ বড়োসকলেও কৰি আছে কোচসকলেও কৰি আছে তাতে শৰণীয়াসকলেও কৰি আছে আদিবাসীসকলেও কৰি আছে বহিৰাগতৰ আজি ভূমিখিনি আমাৰ পৰা বেদখল কৰাৰ কাৰণে তাতে গোটেই গণ্ডগোলটো হৈছে কিন্তু সেই গোটেই গণ্ডগোলটো আচল কথাটোলৈ নাযায় তাত আমি তাত প্ৰকৃত খিলঞ্জীয়া লোকসকলৰ মাটিখিনি কাঢ়ি লোৱাৰ নিচিনাই হৈছে কথাটো আমি তাত এতিয়া বহিৰাগতটো এটা সমস্যা আছে বহিৰাগত মানে এতিয়া আমি বিদেশী বুলি তেখেতসকলক মান্যতা নিদিব পাৰোঁ আপুনি এতিয়া বহিৰাগত বুলি 1826 ক'ব নে 1947 ক'ব নে 1971 ক'ব নে একো ক'ব নোৱাৰে গতিকে আপুনি কথাটো হ'ল যে এই বিষয়টোত আজি অস্পষ্ট হৈ আছে হৈ থকা সময়ত এইটো কথাই ক'ব পাৰোঁ 2003 চনলৈকে যিবিলাক অসমৰ নাগৰিক বা ভাৰতৰ নাগৰিক আছে তেওঁলোকৰ কথাটো কৈছে যিবিলাক নাই বসবাস কৰি থাকে অৰ্থাৎ যিসকল বড়ো নহয় ট্ৰাইবেল বেল্ট কেৱল বিদেশী নহয় কেৱল বহিৰাগত নহয় নন ট্ৰাইবেল
BTC চুক্তিত যিহেতু নাই যিহেতু কথাটো নাই তাত এতিয়া নন ট্ৰাইবেল বুলি ডিক্লেয়াৰ কৰি দিয়া কথা নাই যিহেতু একখনত তেওঁলোকক প্ৰটেক্টেড বুলি কৈ থৈছে গতিকে আজি প্ৰশাসনে আজি কৰিব নালাগে আৰু মই এইটো কথা যে বাকী কথা নকওঁ যদি কনচাৰ্ভেটিভসকলক কয় যে এওঁলোকে ভৰিবতো নহয় এওঁলোকে তেওঁলোকে কেলে মানি ল'ব সেইটো নহ'ব নহয় আজি বিজিনাৰ বংশ মানুহ এতিয়াও বিজিনিৰে আছে তাত সেইকাৰণে আমাৰ যিখিনি অৱৰ সংগঠনৰ মানুহ তেওঁলোকে কৈছিল যে য'ত মানে বড়োৰ পাৰ্চেণ্টটো কম আছে নন বড়ো আছে বা কোচ আছে কিবা আছে তেওঁলোকৰ জেগাবিলাক উলিয়াই দিয়ক খেলাহে সেইটো আনি দিলে বৰঞ্চ আৰু যিবিলাকত কোনো এজন মানুহ নাই আগৰ পৰাই নাই ভূমি আৰু ৰাজহ আইন যিখন আছে 1949 চনৰ 20 এপ্ৰিলৰ সংশোধন কৰি পূজ ৰাজবংশীসকলক তাত সুৰক্ষিত কৰি থোৱা আছে ট্ৰাইবেল বেল্টত এইটো আজি হঠাৎ এখন আইন কৰিব সেইটো নাই এতিয়া ঘটনাটো হৈছে চাওক মানে মই একেবাৰে প্ৰাথমিকভাৱে যিটো কথা কৈছিলোঁ যে বিটিডি অঞ্চলত BTCখন গঠন হৈছে বড়ো জাতিৰ ভূমিৰ অধিকাৰ পৰা আৰম্ভ কৰি বড়ো মানে জনজাতিসকলৰ ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি আৰ্থ সামাজিক শৈক্ষিক সাংস্কৃতিক বিকাশৰ কাৰণে কিন্তু তাৰ লগে লগে অন্যান্য যিখিনি মানুহ BTC চুক্তি স্বাক্ষৰৰ সময়ৰ পৰা তাত আছে বনাফাইড ভাৰতীয় নাগৰিক তেওঁলোকৰ অধিকাৰখিনি তেওঁলোকে যাতে কেতিয়াও ডিজএডভান্টেজেছ অৰ্থাৎ উপেক্ষিত শ্ৰেণী বুলি অনুভৱ কৰিব নোৱাৰে তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ একেবাৰে কঠোৰভাৱে চুক্তিখনত আৰু ব্যৱস্থা আছে আমি আমাৰ অসমত আমি যিকেইটা কথা চবেই মানি লৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হতে ট্ৰাইবেল হক নহওক সেই প্ৰশ্ন তোলা নাছিলে অঞ্জলি মই এতিয়া এইটোহে ক'ব খুজিছো যিহেতু আমাৰ ইছ্যুটো ভূমিৰ স্বত্বাধিকাৰ লৈ পেলাই মেইনটো সেইটোৱে যে ট্ৰান্সফাৰ কৰিব পাৰা নপাৰা বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব পাৰা নোৱাৰা এতিয়া BTC ট্ৰাইবেল বেল্টত থাকিব নোৱাৰে প্ৰটেক্টেড খিনি বাহিৰে বাকি যদি কোনোবা আছে এফেকচন কৰিব লাগে আৰু কিনা বেচা কৰিব নোৱাৰে সেই কথাটো ওলাই আছে দেশৰ আইনখন মই যেতিয়ালৈকে সম্পূৰ্ণ নহয় মই মানুহ তে মোৰ কাৰণে বা মই আইন মানা মানুহৰ কাৰণে এটা স্পষ্ট যে প্ৰটেক্টেড যিখিনি লোক আছে আইনখনৰ প্ৰভিজনৰ ভিতৰত যিখিনি পৰে তেওঁলোক থাকিব আৰু যিখিনি নপৰে তেওঁলোকক উলিয়াই দিব লাগে সেইটো তাতো হ'ব লাগে সোণাপুৰতো হ'ব লাগে মানে এটা কথা মানে উইথ সামথিং টাইপ হ'ব লাগে মই সেইটোকে ক'ব খুজিছো এটা নহয় এতিয়া গোটেই অসমখনত 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এতিয়া যোৱা বছৰ 2017ৰ 28 জুলাইত ষ্টেট ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৰেকৰ্ডছটো যেতিয়া বিধানসভাত কৈছিলে সিদিনাখন হিচাপ দিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আচলতে অসমত কিমান বেদখল হৈ আছে তেতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্ট ষ্টেটৰ তেওঁলোকে কৈছে যে 5,33,911 বিঘা মাটি বেদখল হৈ আছে তাৰে ভিতৰত কেৱল BTADতে 3,49,505 বিঘা 4 কঠা 8 লেচা বেদখল হৈ আছে এতিয়া হিৰা কৰণীয়া ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যিহেতু ST ৰিজাৰ্ভ সিটত MP হৈ আছে গতিকে আপুনি কেৱল BTAD ঠিক আছে BTAD আপুনি বড়োবিলাকক বেয়া পায় কৰিব নালাগে কিন্তু BTADত ট্ৰাইবেল বেল্ট এণ্ড ব্লক এনজয় কেৱল বড়োই নকৰে সকলো এক মিনিট সকলো জনজাতীয় কৰে আৰু সেইটো বাদ দিয়ক আপুনি অসমৰ ট্ৰাইবেল বেল্ট আটাইতকৈ বেছি 1,20,000 মাটি লখিমপুৰত 1,82,000 বেদখল হৈ আছে এইবিলাক প্ৰথম এইটো অসম চৰকাৰ BTC চৰকাৰ তেওঁলোকে আপুনিটো সাপোৰ্ট কৰিব লাগে আৰু যিবিলাক মাটি চৰকাৰী মাটি যদি বেদখল হৈছে আমি সেইটো উচ্ছেদ হ'ব লাগে ইয়াত জনজাতি অজনী বোলা কথা নাই আজি এনেকুৱা সমস্যা হৈছে আমাৰ ঠাইবিলাকত যে বহুত এনেকুৱা গেজিং মাটি যিবিলাক আছিলে আজি চৰকাৰে এটা অনুষ্ঠান কৰাৰ কাৰণে মাটিবিলাক নাই সেইকাৰণে চৰকাৰৰ যিবিলাক নীতি নিয়ম আইন কানুন আছে এইবিলাক ঠিক হ'ব লাগে আৰু BTDত ভাল ভূমি নীতি এটা হ'ব লাগে 2003 চনত যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেই প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে সকলোৰে যাতে মাটি সম্পত্তি অধিকাৰ থাকে সিদিনাল যিদিনালৈকে থাকিল আৰু যিখিনি মানে কি কয় ট্ৰাইবেলৰ ৰাইট আছে আমাৰ তাত নাপালে একো নাই নিশ্চয় ৰাইট থাকিব আৰু কোনোৱে কোৱা নাই আৰু ইয়াত যিসকলে এই কামটো কৰি আছে যে এনেকুৱা ধৰণৰ এটা সমস্যা হ'লে কি পৰিস্থিতি হ'লে তেওঁলোকে জানিব লাগিছিল তেওঁলোকে সেই ভুলটো কেলে কৰে আজি লাহে লাহে আমি অলপ পৰিস্থিতি শান্ত হৈ আহিছিল আৰু এই পৰিস্থিতিৰ পৰা কাৰণ তাত গ্ৰাউণ্ড ৰিয়েলিটিটো অলপ বেলেগ হৈ আছে সেইটো আমাৰ বাইদেউ হয়তো ইয়াৰ পৰা কথা পাতি বুজা ওদালগুৰিৰ কথাটো বেলেগ আৰু ককাজৰ কথাটো ওপৰতে বেলেগ হৈ আছে তাৰ মাজতো গ্ৰাউণ্ড ৰিয়েলিটিত এইটো কথা হৈ আছে যদিও তাত বড়োসকলে BTAD চলাই আছে তাতে আপুনি নৱখাৰণী আকৌ ST চিটত আপুনি MP হৈছে তাৰমানে এতিয়া ঘটনাটো হ'ল যে আপুনি ST নহয় নেকি মানে ST চিটত হৈছে মানে পলিটিকেল ডমিনেন্সটো কেৱল মাত্ৰ বড়োসকলৰ নাই আপুনি যদি কথাটো বেকা এই কথাটো এই ধৰণৰ বেকা কথা আপুনি যি ধৰণে কৈছে সেই ধৰণৰ বেকা কথা ক্ষতি কৰে আৰু মই যেতিয়া এই ধৰণৰ কথা কওঁ জাতি মই আপুনি যে প্ৰশ্ন কৰিলে মই নাজানো সেইকাৰণে ৰেছপন্সিবিলিটি বেছি আছে মই নাজানো নেকি বেছি আছে কিন্তু মই যেনেকৈ কওঁ আপুনি বিৰুদ্ধে কাইলৈ বুলডোজাৰ চলাব লাগে একেলগে লৈ পেলাই এইটো কাম আৰম্ভ আপুনি কৰিব পাৰিলে তেন্তে আমি কাইলৈ বুলডোজাৰ চলাব লাগে কওক ৰিপু চিৰাং বনাঞ্চলত যিখিনি বনভূমি অধিকাৰৰ বুলডোজাৰ নাই
বনভূমি অধিকাৰ আইনৰ চলাব লাগে যিখিনি সুৰক্ষিত জনগোষ্ঠী যিখিনি জনজাতীয় মানুহ তাৰ বাহিৰে যদি মই কি কৈছিলো যিখিনি জনজাতীয় মানুহ বিষয়টো দেখা কৰিবলৈ মই জানো পলিটিকেল কথা সেইকাৰণে মই বাৰে কৈছো যে তাত থকা লোকসকলৰ ৰাইটছ নৱসহনীয়া কি ট্ৰাইবেল বুলি মই নাজানো নেকি পলিটিকেল ৰাইটছ আৰু পলিটিকেল ডমিনেন্স বনভূমি অধিকাৰ আইনৰ অধীনত একত্ৰিত হৈ ৰাজনৈতিক অধিকাৰ যদি কোনোবা আছে একত্ৰিতভাৱে ৰাজনৈতিক অধিকাৰ বাকী সকলেও কৰিব পাৰে আপুনি এটা উৎকৃষ্ট উদাহৰণ মই ভাবো যে মানুহখিনি উচ্ছেদ কৰাটো আমি নিবিচাৰো মই এটা কথা কওঁ আমাৰ বাইদেউ তাত যিখিনি সুৰক্ষিত জনগোষ্ঠী তেওঁলোকক উচ্ছেদ কৰাটো আমি নিবিচাৰো তাৰ বাদে যদি কোনোবা আছে উচ্ছেদ কৰক আজি তেওঁ যিটো কথা কৈছে সচৰাচৰ এনেকুৱা মানুহবিলাকে এটা বিভ্ৰান্তি সৃষ্টি কৰিছে সেইটো আমাৰ ইলেকশ্যনতো কৈছিল আপোনাৰখিনি কৈছে মই কৈ লৈছো ঠিক আছে মই কোনদিনা এছ টিৰ বিৰুদ্ধে কৈছো আজি চাওক কাৰোবাৰ মাটি মাৰি কাটি তাৰ ৰাজ্য বনাব কিবা কোনে মাৰি কাটি কৰিছে এইবিলাক এতিয়া যে এই যে বেদখল হৈ আছে সেইটো আপুনি ইনিচিয়েটিভ লওক মই কৈছো যে আপুনি এছ টিৰ মই সেইকাৰণে কৈছো যদি আমাৰ আগৰ মহিলা ডাঙৰীয়া চৰকাৰ যদি মোক কওক আমি সকলো মাটি আনি যিখিনি কৰিব লাগে আমি কৰিম আৰে শুনো কৰক কৰিলে হয় চৰকাৰে কৰক সেইটো নহয় আপুনি সংগ্ৰামী মানুহ যদি হয় তেনেহলে এই যে 5 লাখ কিমান হাজাৰ বিঘা বেদখল হৈ আছে আপুনি এসটি একমাত্ৰ অসমৰ এটা এসটি ৰিজাৰ্ভ সিটৰ এমপি হয় আপুনি ইনিচিয়েটিভ লওক সকলো ট্ৰাইবেলক আপুনি ইউনাইট কৰিব লাগিছিল আপুনি সকলোৰে হৈ মাত মাতিব লাগিছিল তাৰ মাজত আপুনি নিজৰ এসটি মানুহকে আপুনি অবৰণ বনাই আমি কৰা নাই আপনি যিখিনি কথা কৈছে আপোনাৰ ফালৰ পৰা গলবা ঠিক আছে কিন্তু আমাৰ গলৰ পৰা আপোনাক এইটো ভুল আমি কোনো ৰাইট হৈছে যোৱা নাই আৰু অবৰণ যিটো সংগঠন যিটো ৰাইট হৈছে এই ধৰণৰ পৰিস্থিতিৰ কাৰণে তেওঁলোকে নিজক পইচা দিব লাগে মই কথা কৰাই এই পৰিস্থিতি অবৰণ কোনো দাবী নহয় কোনো কমিটি নহয় কালি যদি এই পৰিস্থিতি ঠিক হয় এই সেন্টিমেন্ট খতম হলে কিন্তু এতিয়া এসটি কথা ভাবক আপুনি এসটি সমষ্টিৰ আপুনি আৰু মই কৈছো আজি কৈছো এই এজেন্ডা বাদ দিও হেৰি কৰক কালি ঠিক হ'ব কথা আপোনালোকে পৰিস্থিতি আৰু বিজেপি বা অসমত বস্তুটো আৰু চাওক আৰু এই বিষয়টো আৰু অকমান জটিল এতিয়া কথাটো হ'ল যে এসটি কিবা এটা ৰাজনৈতিক কাৰণত তাত কুজাজমুখীসকলে সেই ৰাইটছটো পোৱা নাই নেপালে বুলি তাৰ কুজাজবংশীসকল 1300 চনত নাছিল 1200 চনত নাছিল এনেকুৱা কথা নাই বা নাপাব নাছিল গতিকে এতিয়া যদি নৱসৰণীয়া ডাঙৰীয়া বা আপুনি অকল যদি ৰাইটছৰ কথা ভাবে তেতিয়াহ'লে প্ৰথমতে আপুনি বড়ো বুলি ভাবিব পাৰে তেখেতে শৰণীয়া জনজাতি বুলি ভাবিব পাৰে সাধাৰণ কথা সমূহ কাপানে মাতিলে তাৰ লগে লগে এতিয়া কুজাজবংশীসকলে কিবা এটা কাৰণত বা কোনোবা পলিটিকেল ৰাইটছটো নাই পোৱা সেই বুলি তেওঁলোককো আপুনি একেবাৰে ডিনাউন্স কৰিব নোৱাৰে আমিতো সকলো ট্ৰাইবেল এই ভূমিটো বাদ দি এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক বেদখলৰ কথাটোহে কৈছো যে এইটো ঠিক আছে চৰকাৰে ইমান দিনে পেলাই থৈ দিছে এসটি ৰিজাৰ্ভ এটাত আহিছে তেওঁ ইনিচিয়েটিভ লওক না আৰম্ভ কৰক চৰকাৰক কওক বিভিন্ন সংগঠনৰ লগত কথা পাতক হলিষ্টিক এপ্ৰোচ কাৰণ এটা কুজাজবংশী লোকসকলৰ ইতিহাসে ঢুকি পোৱা দিনৰ আগৰে পৰা আছে তেলে সাধাৰণ কথা হৈছে আমাৰ এসটি মাটি সমস্যা সেইটো কৰিলে সমান হৈ গ'ল এটা সময়ত মাটি এসটি ৰাজনৈতিক কাৰণত পোৱা ভৱিষ্যতে নাপাব বুলি কোনো কথা নাই আজি যদি আমি এটা বিটিআইডিত অকল জনজাতীয় বুলিও পাতোতে যেনিবা আজি এতিয়া প্ৰণৱ নাৰায়ণ সিংহ জনজাতীয় নহয় সেই বুলি মই কাৰো মানুহে নাপাব পাৰে টেকনিক্যালি গভৰ্ণমেণ্টে নিদিব পাৰে তেওঁলোক ভূমিপুত্ৰ গতিকে তেওঁৰ অধিকাৰটো আমি জনজাতীয় আজি চৰকাৰীভাৱে এটা টেগ লাগা নাই কাৰণে মই তেওঁৰ অধিকাৰটো বা কুজাজবংশীসকলৰ কোনো ডিনাউন্স কৰিব নোৱাৰে আৰু সেইটো বিটিআইডিত দিব পাৰিলে আচলতে এনেধৰণৰ সংঘাতটো নাথাকে অঞ্জলি বাইদেউ যিখিনি ডাটা দিলে বা শৰণীয়া বা আমাৰ প্ৰণৱে যিখিনি কথা কৈছে গোটেই সমস্যাটোৰ মূল বিষয়টো হৈছে যে এনক্ৰচমেণ্ট গোটেই সমস্যাটো গুৰিটো হৈছে এনক্ৰচমেণ্ট আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষা এটা হল এনক্ৰচমেণ্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এনক্ৰচমেণ্ট হৈছে আনটো হৈছে নাগৰিকৰ যিটো অধিকাৰ সেই অধিকাৰৰ সুৰক্ষা আৰু সুৰক্ষাটো এটা ধৰক সুৰক্ষাটো বুলি ক'লে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা ট্ৰাইবেল মানুহখিনিৰ সুৰক্ষাটোক বুজোৱা হোৱা নাই সেই অঞ্চলৰ আশে পাশে থকা অন্য যিখিনি মানুহ আছে তেওঁলোকৰ আজি এটা দাবী বড়োলেণ্ড অঞ্চলত মানে অবড়ো বুলি কোনোতে বেয়া পায় তথাপি মই কৈছোঁ বড়োলেণ্ড অঞ্চলত উত্থাপিত এটা আটাইতকৈ শক্তিশালী দাবী হ'ল যে বড়োলেণ্ড অঞ্চলক ডিছআৰ্ম কৰিব লাগে অস্ত্ৰমুক্ত কৰিব লাগে ঠিক আছে সেইটো হ'ব লাগে আপুনি এখন গণতান্ত্ৰিক দেশ ইয়াত সংবিধান আছে ইয়াত সংসদ আছে ইয়াত এটা ব্যৱস্থা আছে আৰু যিসকল লোকে বিদ্ৰোহ কৰিছিল আজি শৰণীয়া এটা সময়ত সশস্ত্ৰ বিদ্ৰোহী আছিল হাগ্ৰামা মহিলাৰী আছিল বিশ্বজিৎ দৈমাৰী আছিল সম্পা আছিলে গোটেইখিনি আণ্ডাৰগ্ৰাউণ্ড আছিল তেওঁলোক আজি ওলাই কি কৈছে যে আমি সংবিধানক মানি ল'ম তেওঁলোকে প্ৰথম বাক্যটো কি কৈছে আমি অস্ত্ৰ দলিয়ালো আজিৰ পৰা আমি সংবিধান মানি ল'ম যদি সংবিধান মানি লয় তেতিয়াহ'লে তেওঁলোকে সমাজখনক ডিছআৰ্ম কৰিব লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা সমাজখনক এই গোটেই ৰাজনীতিৰ ঊৰ্ধত লৈ যাওক
আজি চাওক যেতিয়ালৈকে নামনি অসমত কোচ আৰু বড়ো এক নহয় তেতিয়ালৈকে বড়োলেণ্ড অঞ্চলত শান্তি নহয় এই কথাটো অঞ্জলি দৈমাৰীও মানিব লাগিব প্ৰণৱেও মানিব লাগিব শৰণীয়া মানিব কিয়নো এইটো বৃহৎ জনগোষ্ঠী এই বৃহৎ জনগোষ্ঠীটো আমি বাকী অসম বাচিব নোৱাৰো আৰু নাই জনগোষ্ঠীকেইটা যেতিয়া যিকেইটা এই জনগোষ্ঠীকেইটা অকলশৰীয়া হ'ল যিদিনাই কোচ সাম্ৰাজ্যৰ সৈতে সম্পৰ্ক নাইকিয়া হ'ল সেইদিনাইতো আহি পেলাই মানে আমাৰ ৰংপুৰ পালেহি তাৰ আগলৈকেতো ৰংপুৰ পোৱা নাছিল যিদিনাই কোচ দুৰ্বল হৈ যায় সেইদিনাই ৰংপুৰ পাইছে আৰু যিদিনাই বড়ো দুৰ্বল হৈ যায় সেইদিনাই গড়গাঁও আক্ৰমণ আৰু এই দায়িত্বখিনি আমাক যদি কয় চৰকাৰে কয় যে এইখিনি কৰিব লাগে মই কিন্তু আছো নাই চৰকাৰে কৈ হ'ব লাগে আপুনি চৰকাৰলৈ কি কিন্তু আপোনাৰো দায়িত্ব আছে জনগোষ্ঠীয় সংৰক্ষিত সমাজ আমিতো কৈছো আপুনি সকলোৱে সংখ্যালঘু ঠিক আছে আপুনি কেৱল অবৰৰ লগত বহি মিটিং নকৰিব ট্ৰাইবেল বিলাকৰ লগত বহি মিটিং কৰক আমি আমাৰ সবে ওয়েলকাম আছে আহক নহয় আপুনি ইনিচিয়েটিভ লওক আমি আৰম্ভণিতে অবৰৰ এমপি নহয় বিম্বৰ দেউৰীয়ে কংগ্ৰেছৰ দিল্লী অধিৱেশনত য'ত গোপীনাথ বৰদলৈ তাৰ ৰোহিণী বৰুৱা আৰু বিম্বৰ দেউৰীয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু আসাম এছ'চিয়েশ্যনক অসম কংগ্ৰেছ কৰাৰ কথা ঘোষণা যিখন অধিৱেশনত হৈছিল দিল্লীত সেইখন অধিৱেশনত বিম্বৰ দেউৰীয়ে দিয়া ভাষণখন আপোনালোকে চবে পঢ়িব এবাৰ তাত বিম্বৰ দেউৰীয়ে কৈছিলে যে মুছলিম লীগক আমি অসমত সোমাব নিদিওঁ অসমত আমি অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ স্থাপন কৰিম আৰু সেই কথাটো বিম্বৰ দেউৰীয়ে সেই সময়ত কৰা ঘোষণা আজি ইয়াত প্ৰতিফলিত হৈছে বিম্বৰ দেউৰীয়ে যদিও জনগোষ্ঠী ষড়যন্ত্ৰ পূজা জুংচিৰ বিৰুদ্ধে কাৰণ অসম তথা বিটিএডিত পূজা জুংচি জনগোষ্ঠীৰ সৰ্ববৃহৎ জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ যি সময়ত জনজাতিকৰণৰ বাবে যুঁজি আছে জনজাতিকৰণ বিচাৰি আছে সেই সময়ত জনজাতিকৰণক তেওঁলোকে যদি ছাপোৰ্ট কৰে আজি জনজাতিকৰণ হোৱাৰ ক্ষেত্ৰত যদি বিটিএডি প্ৰশাসনে সহায় কৰে আৰু জনজাতিকৰণ কৰি লয় তাৰপিছত এনেধৰণৰ ভূমি আইন কৰক তাত কোনো অসুবিধা নাই কিন্তু কোচ ৰাজবংশীসকলক নিষেধ কৰাৰ এক বিশেষ পৰিকল্পনাৰে এনেধৰণৰ আইন প্ৰণয়ন কৰি বিটিএডি অঞ্চলত বসবাস কৰি থকা কোচ ৰাজবংশীসকলক একেবাৰে উচ্চন কৰাৰ যি পৰিকল্পনা এই পৰিকল্পনাত আমি অতিকৈ মানে দুৰ্ভাগ্যজনক বুলি কৈছোঁ কাৰণ এই অঞ্চলত পূৰ্বৰে পৰা ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে বহু বছৰ ধৰি যুগ যুগ ধৰি বসবাস কৰি আছে তেওঁলোকৰ পূৰ্বপুৰুষে শাসন কৰি গৈছে এই অঞ্চলত আজি হঠাৎ এনেধৰণৰ আইন প্ৰণয়নৰ দ্বাৰা এই গোটেই জাতিটোক এক নিষেধ কৰাৰ বাবে যি পৰিকল্পনা হাতত লৈছে এই ক্ষেত্ৰত আমি সকলোৱে চিন্তিত আহি থকা দিনত কোচ ৰাজবংশীসকলক যদি গোটেই বিটিএডিৰ মানে ভূমিৰ ক্ষেত্ৰত শংকা প্ৰকাশ কৰিছে বিটিএডি প্ৰশাসনে যে ভূমি বেদখল হ'ব এটা সময়ত নোহোৱা হৈ যাব বা এনেকুৱা ধৰণৰ তেতিয়াহ'লে যিকেইটা ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি ব্যৱস্থা আন্দোলনৰ জৰিয়তে চলি আছে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু তেওঁলোকে এনেধৰণৰ ভূমি সংৰক্ষণৰ যি চিন্তা কৰিছে তেনেধৰণৰ কৰক তেতিয়াহ'লে একো ইয়াত অসুবিধা আহিবলগীয়া একো নাই তাকে নকৰি অসম চুক্তি অনুসৰি খিলঞ্জীয়া ৰক্ষক বস্তু কৰি দিলে কথাটো শেষ হৈ যায় তেতিয়া আৰু গোটেই সকলোৰে আমি যি সকলোৱে ভুক্তভোগী যিহেতু মানে পলিটিকেল ৰাজনৈতিক ৰাইটছ দিব লাগে ৰাজবংশী সকলো পাব লাগে যিসকলে আছে কিন্তু এতিয়া সকলোৱে পাব লাগে এতিয়া নেপালী লোকসকল যিসকল আছে এটা দীঘলীয়া সময়ৰ পৰা কোনো এটা ইতিহাসৰ খনৰ পৰা আহি পেলাই আছে তেখেতসকলক তাত সুৰক্ষিত বুলি এটা তেতিয়া চৰকাৰীভাৱে কৈ থোৱা আছে আজি চাওক বিটিএডি অঞ্চলত অবৈধ অস্ত্ৰৰ ভাণ্ডাৰ আছে এই অবৈধ অস্ত্ৰৰ ভাণ্ডাৰৰ ভয় বহুত মানুহে আজি মুখ নুখোলে বহুত মানুহে বিভিন্ন সময়ত কথা ক'ব ভয় কৰে আজি এই বিটিএডি অঞ্চলত যোনে বিটিএডিৰ এগেইনষ্টত বা বিটিএডিত যি ধৰণৰ কাৰ্যকলাপ হৈ থাকে সেই সকলো সময়ত সময়ে মাত মাতি আহিছে সেইসকলক কণ্ট্ৰল ৰোধ কৰা হৈছে মানে যিটো ভয় আৰু ভীতিগ্ৰস্ততা এই বুজি কৰিছে মই ৰঞ্জিত বৰগোহাঁইলৈ গৈছোঁ মোৰ অনুষ্ঠান আমাৰ সময় হৈছে শেষত আপোনাৰ পৰা এই সমগ্ৰ বিষয়টোৰ ওপৰত আপুনি নিজে শুনিছে আশংকা আছে আৰু মূলতঃ জনগোষ্ঠীয় যি অধিকাৰ সেই অধিকাৰ প্ৰদান কৰিছে দেশে কৰিছে সংবিধানে অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰ সুৰক্ষিত হৈ থাকিব কিন্তু তাত যিসকল অজনগোষ্ঠীয় আছে তেখেতসকলৰ নাগৰিক হিচাপে যিখিনি সুবিধা আছে বা বিটিচি চুক্তি সকলোৱে যিহেতু মানি লৈছে সেই চুক্তি অনুসৰি যিখিনি খোৱা সুবিধা বা অধিকাৰ ভোগ কৰিব সেই অধিকাৰৰ প্ৰতি পৰস্পৰ সকলোৱে সন্মান প্ৰদৰ্শন কৰিলে এই সমগ্ৰ বিষয়টো এই সংঘাত যি আপুনিও কৈছে যে অনাবৰু কিয় কয় এইটো আচলতে পৰস্পৰক সন্মান আৰু নিজৰ মৰ্যাদাক স্বীকৃতি দিলে অন্ত পৰিব আচ্ছা চাওক কোচ ৰাজবংশীসকল বা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাটিৰ অধিকাৰটো বড়োসকলে কাঢ়িটো লোৱা নাই কাঢ়ি লৈছে নেকি কোনোবা ক'ব পাৰিব নেকি নবছৰে ক'ব পাৰিব নেকি যে কাঢ়ি লৈছে বুলি নহয় যিখন আইন আপোনালোকে প্ৰস্তাৱ লৈছে এখন কাঢ়ি লোৱাই হ'ল কি নহ'ল এটাতো কাঢ়ি লোৱাই হৈছে আমাৰ তাৰ কাৰণে মানে হেৰি কয় যদি এনেকুৱা মানসিকতা কিন্তু হৈছে নহ'ব ৰঞ্জিত বৰগোহাঁই লাইভত আছে শুনি লৈছোঁ চাওক আমি কাকো অন্যায় কৰিব খোজা নাই ট্ৰাইবেল সংঘৰ মই এক্স প্ৰেচিডেণ্ট মই এইটো ক'ব বিচাৰিছোঁ যে মানে 1996 চনত কোচ ৰাজবংশীসকলক মানে আপোনাৰ প্ৰেচিডেণ্টে ই কৰিলে 6 মাহৰ কাৰণে এটা জনজাতিকৰণ কৰিলে তাত কি হৈছে জানে
আসল খোজবিলাকে তো ইয়াৰ ৰাজবংশীসকলে বিশেষ সুবিধা পোৱা নাছিল ফালে কিছুমান খোজ বলি স্বীকৃতি প্ৰাপ্ত কিছুমান মানুহ ফালে ইয়াৰ আয়ুৰ্বেদিক কলেজত জনজাতিসকলে 1% চিট নাপালে 10% আয়ুৰ্বেদিক কলেজত ল'লে কটন কলেজত 80% ল'লে মেডিকেল কলেজত 60% ল'লে হা হয় আজি আপোনালোকে ভাবিছে যে কোচ ৰাজবংশীসকল জনজাতিকৰণ তেতিয়াহ'লে গোটেই সা সুবিধাখিনি উচিত নহয় বা সেইটো কাৰণে মূলত এতিয়া চাওক যেতিয়ালৈকে স্বীকৃতি দিব যেতিয়ালৈকে ক্ষেত্ৰত বিৰোধিতা এইকাৰণে কৰে আজি আমি আজি তেওঁৰ কথা স্পষ্ট হ'ল যে আমাৰ যিসকল যি সময়ত অৰ্ডিনেন্সেৰে আমাক জনজাতিকৰণ কৰা হৈছিল সেই সময়ত আমি তেওঁলোকৰ সুবিধাখিনি ভোগ কৰিলোঁ বুলি তেওঁলোকে ভাবে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে ট্ৰাইবেলৰ বাকীবিলাকৰ গোটেইখিনি কাৰো একো নাথাকিব কোচ ৰাজবংশীয়ে গোটেইখিনি সুবিধা ল'ব তেনেধৰণৰ মানসিকতা যদি থাকে তেতিয়াহ'লে অসমত কেতিয়াও আচলতে ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো আনকি আজি নাট যোগে মাটি যদি আমাকো জনজাতি বাধা দিও ৰাখিব পৰা বস্তু নহয় কিয় উঠালে ৰাজবংশীটো এটা সময়ত পোৱাৰ পিছত কিয় উঠালে এইটো কাৰণেতো বড়োৱে বাধা দিয়া নাছিল উঠাবলৈ দিয়া নাছিল এইটো ৰিভিউ কৰোঁতে যদি কোনোবা ডেভেলপ হৈছে এতিয়া মণিপুৰীসকল মেইটেইসকল তেওঁলোকে এটা সময়ত এসটি আছিলে কিন্তু ৰিভিউ কৰোঁতে দেখিলে যে চেন্ট্ৰেল চৰকাৰে কোনোবা এটা জাতিৰ কথা শুনিব নেকি পাৰে লৈ লওক কথাখিনি প্ৰথম কথাটো হৈছে যে অসমৰ জনগোষ্ঠীয় সমস্যাটো যথেষ্ট জটিল আৰু বিদেশী সমস্যাটো লৈ দীৰ্ঘদিনীয়া আন্দোলন চলি আছে আৰু মোৰ সুস্পষ্ট কথা সেই সময়ত ক্লিয়াৰ হোৱা নাছিলে কাৰণে মই পুনৰাই কৈছোঁ যে বনাঞ্চলত যদি সুৰক্ষিত জনগোষ্ঠীৰ বাদে জনজাতি বনভূমি অধিকাৰ আইনত যিকেইটা জনগোষ্ঠীৰ আদিবাসীখিনি কোচ ৰাজবংশীখিনি তেওঁলোক সুৰক্ষিত জনগোষ্ঠী নাথযোগী কিছু আছে আপোনাৰ জনজাতীয় মানুহখিনি সেইখিনিৰ বাদে যদি কোনোবা তাত আছে বনাঞ্চলত উচ্ছেদ কৰক এইটো ৰিপু চিৰাং বনাঞ্চল বুলি নহয় বিটিএডিত য'তেই আছে তাতে উচ্ছেদ কৰক আৰু যদি তাৰ কাৰণে আপুনি যদি নিজে নেতৃত্ব লয় মই আপোনাৰ লগত দ্বিতীয় কথা যে তাত যদি কোনোবা 1971 25 মাৰ্চৰ বাংলাদেশী মানুহ যদি আছে তেওঁলোকক মানে ইমিডিয়েট চিনাক্ত কৰি বহিষ্কাৰ ব্যৱস্থা কৰিব লাগে দ্বিতীয় কথা ট্ৰাইবেল বেল্ট উচ্ছেদ কৰিব লাগে আৰু জনজাতিসকলৰ মই জমিছে জনজাতি নহয় মই নিজে জনজাতি নহয় তাৰ পাছতো কওঁ যে জনজাতিসকলে মোতকৈ বেছি অধিকাৰ যিখিনি মানুহ আছিলে জনজাতি মানে নহয় যিসকল প্ৰাচীন আদিমতম পুৰণা আছে সেইসকলৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে আৰু তেওঁলোকক বেছি অধিকাৰ দিলে মোক কোনো আপত্তি নাই আৰু অসমৰ এনেকুৱা ধৰণৰ এটা ভাল বৰ্ধিক আলোচনা হ'ব লাগে য'ত আজি যেনেকুৱা বড়োসকলৰ দায়িত্ব কথা আছে আজি তেওঁলোকে কমতাপুৰ দাবী কৰিছে আলোচনাত কি সুবিধা আছে চৰকাৰৰ কথা তেওঁলোকে যদি কমতাপুৰ বিচাৰিছে আলোচনালৈ মাতিলে আকৌ আন্দোলন কৰি দিয়ে নহয় কিছুমান বস্তু এতিয়া ৰাজনৈতিক বড়োসকল আজি বাংলাদেশত নেপালতো আছে কমকে ভূটানতো আছে গতিকে আগৰ মানে কি হয় মানে চব কথা চৰকাৰে ঠেলিব নালাগে মেইটেৰ কথা আমি উল্লেখ কৰিছোঁ ইয়াত মেইটেসকলে 80জন নিজে মিটিং কৰি পেলাই সামাজিকভাৱে ডিচিশ্যন লৈ চৰকাৰক জনাইছিল আমি এতিয়া ট্ৰাইবেল নহয় উই আৰ ফৰৱাৰ্ড কমিউনিটি আৰু তেওঁলোকক কোনোবা মেইটেক যদি কোনোবাই ট্ৰাইবেল বুলি কৈ দিয়ে নহয় তাৰ অৱস্থা বেয়া কৰি দিয়ে একদম বেয়া কৰি দিয়ে একদম বেয়াকে কয় মই জানা নাছিলোঁ এই কথাটো বহুত দেৰিকে গম পাইছোঁ এদিন মই এজন মেইটেক তোৰ মণিপুৰী ট্ৰাইব বুলি কওঁতে মোৰ পৰা একদম মানে খং খাই গ'ল সমস্যা সমাধান নকৰে উপজাতি চৰকাৰে এটা কথা হ'ব লাগে এতিয়া নতুন যিটো প্ৰতিনিধিবিলাক নতুন প্ৰজন্ম যিটো ওলাইছে সব জনগোষ্ঠীৰ আপুনি যদি বড়ো মিচিং ৰাভা তিৱা কোচ টি গাৰ্ডেন নেপালী মুছলিমছ মানে যিটো আমি পূৰ্ববংগীয় মুছলমান বুলি কওঁ গৰিয়া মৰিয়া সব কমিউনিটিৰ যিটো নিউ জেনেৰেশ্যন মানে আমাৰ বয়সৰ বা আমাতকৈ কম বয়সৰ যি নিউ জেনেৰেশ্যনৰ যিবিলাক থিংকাৰ ওলাইছে তেওঁলোকে জাতিৰ ঊৰ্ধত গৈ কথা ভাবিবলৈ বিচাৰে সেই মানুহখিনিক লৈ এটা হীৰাকৰণীহঁতৰ নিচিনা যিবিলাক লোকে সামাজিক ৰাজনৈতিক নেতৃত্ব দি আছে তেওঁলোকে এটা ৰাউণ্ড টেবুল কনফাৰেন্স কৰি এটা ছ'চিয়েল কণ্ট্ৰেক্টৰ এটা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে নেকি তেওঁলোক গাঁৱে গাঁৱে যাব নোৱাৰে নেকি এই কামটো কৰিবলৈ কিয় ভয় কৰে চাওক আৰু এই সামগ্ৰিক বিষয়বিলাক
মূল কথাটো হৈছে যে তাত যিখিনি অস্থিৰতা হৈছে অস্থিৰতা সৃষ্টি কৰাৰ মূল কাৰণটো হ'ল যে বিটিচি যি আশালৈ গঠন কৰা হৈছিলে যেহেতু বড়ো জনগোষ্ঠীৰ এছপাইৰেশ্যনখিনি তেওঁলোকে ফুলফিল কৰিব পৰা নাই গতিকে অবাঞ্ছিতভাৱে জাতিগত ভাষাগত সংঘাতবিলাক লগাই এইটো বিটিচিৰ শাসনত থকা শক্তিবিলাকে কৰে আৰু চুক্তিৰ যিকেইটা পাৰ্টি আছে পাৰ্টিকেইটা কেন্দ্ৰীয় চৰকাৰ আছে আৰু ৰাজ্য চৰকাৰ আছে আৰু সুযোগ পাইছিল অসম চুক্তিটো ৰক্ষা কৰিব সেইটো কৰা নাই কৰিলে নহ'ব ইয়াত এটা সোণালী সুযোগ ভাৰত চৰকাৰটো দুখ আছে সোণালী সুযোগ পাইছিল অসম চুক্তিত 85 জনে চুক্তি কৰিছে 90 ভিতৰত 4-5 বছৰ ভিতৰত ইমপ্লিমেণ্ট কৰিব লাগিছিল ইনফৰমেশ্যন আপোনাৰ লগত মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপুনি কথাটো চাব যে ভাৰতীয় যিটো জাতীয়তাবাদ এই ভাৰতীয় জাতীয়তাবাদটো আগৰ পৰাই আছে কিন্তু একেবাৰে মানে ব্ৰিটিছৰ শাসনত আমাৰ জাতীয়তা যিটো অসমৰ লগত একেবাৰে মানে অন্ধ্ৰ প্ৰদেশত মানে হেৰি এই গোটেইখিনি যে মানে আমি একত্ৰিত হৈ গ'লোঁ আমি ঐক্যবদ্ধ যে এটা জাতি হিচাপে কটকটি এটা বান্ধনত যে বান্ধ খাই পৰিলোঁ এইটো আছিলে ব্ৰিটিছৰ ইউনিফৰ্ম শোষণ আৰু শাসনতান্ত্ৰিক ব্যৱস্থা তাৰ আগতে শংকৰদেৱে কৰি থৈ গৈছে আন্দোলন গোটেই ভাৰতবৰ্ষত শংকৰদেৱ অসমৰ নেতা আছিল ব্ৰিটিছৰ এই শংকৰদেৱে সেই ব্যৱস্থা কৰি থৈ ব্যৱস্থাৰ কাৰণে মানুহখিনি প্ৰকৃত মানুহখিনি বিটিডি এলেকাত কিছুমান শক্তিৰ অপকৰ্মৰ কাৰণে উপেক্ষিত জনগোষ্ঠীবিলাকৰ মাজত এটা ঐক্যবদ্ধ হোৱাৰ ধাৰণাটো বৃদ্ধি হৈছে এই ধাৰণাটো যদি ভাঙিব লাগে ব্ৰিটিছৰ শাসনত থকা শক্তিবিলাকেই এই ধাৰণাটো ভাঙিব পাৰিব তেওঁ কাকো উপেক্ষিত বুলি গণ্য কৰিব দিব নালাগে এই কথা এটা বিটিএডিৰ বিপিএফে এতিয়া বিটিএডিৰ মানে শাসন যন্ত্ৰটো চলাই আছে বিপিএফটো কেৱল বড়ো পাৰ্টি নহয় ইটছ এ পলিটিকেল পাৰ্টি তাততো আপোনালোকৰ মানুহ আছে তাত সব মানুহ আছে অসমীয়া আছে কিবা আছে নেপালী আছে মানে ৰিজন পাবৰ নাই আৰু বড়ো জনজাতীয় হয় এক্স্যাক্টলি তাকে আপোনাৰ ভাইয়ে আছে চলাই আছে তেনেহলে আপোনাৰ যদি ভাইয়ে হয় নহয় তো সেইটো আমি অন্য ধৰণেটো নকৰি পেলাইটো শাসক গোষ্ঠীটো তাকে কলে মই বিপিএফৰ কথা কৈছো মই সেইকাৰণে কৈছো যে কৈ থাকিলে কথাটো এটা পৰ্যায়লৈ নাযায় মই সেইকাৰণে কৈছো ধৈৰ্য ৰাখক দৰিদ্ৰ হৈ কিমানখিনি ধৈৰ্য ৰাখক শাসক গোষ্ঠীত কেৱল বড়ো মানুহ নাই বিপিএফ পাৰ্টিত কেৱল বড়ো মানুহ নাই মই সেইটো কৈছো যে আপোনালোক সকলোকে লৈয়ে পাৰ্টি এটা বনাই পেলাই সেইটো চলাই আছে গতিকে আপোনালোকৰ মানুহ তাত আছে আপোনালোকৰ মানুহ ৰিপ্ৰেজেন্টেটিভ আছে আমাৰ যেনেকে ৰিপ্ৰেজেন্টেটিভ অসম চৰকাৰ তাত আছে দিল্লীত আছে পাৰ্লিয়ামেণ্টত আছে তেনেকে আপোনালোকৰো তাত ৰিপ্ৰেজেন্টেটিভ আছে ওবৰোটো 7জন মানেই চাগে হেৰি আছে এমচিএলএ আছে গতিকে তাতো শাসন হেৰিত নাথাকিলে 6.5 লাখ মানুহে ইৰাকৰণে বুদ্ধি নৱকৰণে বুদ্ধি এই কথাটো প্ৰমাণিত কৰি দিছে যে তেখেতসকলৰ মনোভাৱত কিছু এটা খুব অসন্তুষ্টি বা এটা ইনচিকিউৰিটি আছে সেই ইনচিকিউৰিটি পলিটিক্সও সদায় তেনেকৈ নিজৰ মাজত জনগোষ্ঠী হিচাপে বড়োসকলে আৰু শাসকীয় দল হিচাপে বা শাসকীয় ব্যৱস্থা হিচাপে বিটিএডি প্ৰশাসনে বৰ্তমানৰ প্ৰশাসনে সেই সংখ্যা নিৰাময় কৰিবৰ কাৰণে প্ৰথম উদ্যোগটো ল'ব পাৰে একচুৱেলি এটা বিটিএডি বড়োসকলেও সুৰক্ষিত অনুভৱ কৰা নাই মানে ইন্টাৰেষ্টিং টু সেইটো বড়োসকলেও সেইটো সুৰক্ষিত অনুভৱ কৰিব পৰা নাই কাৰণ যিটো ভাবি পেলাই মানে অসমৰ পৰা বেলেগ হলে আমি নিজা আইডেন্টিটি পাম নিজৰ মূৰ দাঙি নিজৰ চিনাকিৰে নিজৰ সম্পূৰ্ণ সুচলভাৱে জীয়াই থাকিব পাৰিম জাতি সত্তাৰে হৈতে সেইটো ভবা হৈ পেলাই এতিয়া সেইটো বিচাৰিছিলে তাৰপিছত বিটিএডি দিলে বিটিএডি পাওঁতে কিবা এটা হ'ব বুলি ভাবিলে কিন্তু এতিয়া দেখিলে যে এই যে বেদখলবিলাক অন্য ধৰণেও পলিটিকেলিও বিভিন্ন ধৰণে এতিয়া নামত বিটিএডি কিন্তু বড়োসকলে আজি 15টা বছৰৰ সন্তুষ্ট হোৱাকৈ কোনে কিমান পাইছে কোনোবা হিচাপ দিব পাৰিব নেকি যে বড়োসকলে ইমানখিনি পালে ননবৰে নাপালে সেইটো কথা কেতিয়াও নহয় সেইকাৰণে বস্তুটো এনেকৈ চিন্তা কৰিব নালাগে এতিয়া সদায় বিটিএডিত অস্ত্ৰৰ কথা ওলাই অস্ত্ৰ গোটেই অসমতে আছে খুদ গুৱাহাটীৰে দেখোন প্ৰতি সপ্তাহত এজন মানুহ মৰে এই পুৰহিহে মাকে জীয়েককে মাৰি থৈ গ'ল সিদিনা এতিয়াতো বিটিএডিত যদি ডকাইত এটাও মাৰে সেইটোকো বড়োক দুখ দিব তেনেকুৱা ধৰণৰ কথা আহিব নালাগে যদি কোঅপাৰেশ্যন আহিব লাগে কেৱল এটা চাইডে কোঅপাৰেশ্যন নাহে মানে কোঅপাৰেশ্যন পলিটিকেল কাৰণত অস্ত্ৰৰ ভাবুকিত অস্ত্ৰ আছে নাই এইটো কথা ডিবেটেবল হ'ব কিমানটা অস্ত্ৰ আছে পলিটিকেলতো সকলোতে অসমতো আছে আৰু বিটিএডি অসমৰ ভিতৰত নহয় নেকি বিটিএডিটো যদি বিটিএডিত অস্ত্ৰ আছে অসমতেই আছে আৰু গোটেই অসমৰ পৰা সেইটো আৰু বেলেগকে বড়ো গ্ৰুপ দিবৰ কাৰণে বেলেগ বেলেগ বনাই থাকিলে নহয় বিটিএডিত আসলতে বিপিএফ শাসন কৰিছে যদিও বাগজৰিটো বড়োসকলৰ হাততে আছে তেওঁলোকে ডিসিশন মেকিং কৰে তেওঁলোকে গোটেইখিনি সিদ্ধান্ত লয় এতিয়া কথা হ'ল কি বড়োসকলৰ এটা হিডেন এজেন্ডা আছে যে তাত অবড়ো কথাটো তেওঁলোকে ক'লে বেয়া পালে নহ'ব অবড়োসকলক তাৰ পৰা উলিয়াই পঠোৱাৰ অবড়োসকলক তাৰ পৰা খেদি পঠোৱাৰ এটা ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰৰ আজি এই গোটেইখিনি আমি দেখিবলৈ পাইছো অবড়োসকলে নিজে ওলাই মোৰ টাইমত মই ক'ব দিয়ক মই কাৰো হেৰিত মই মাত মতা নাই এতিয়া ঘটনা হ'ল কি বিটিএডিত
BTAD অঞ্চলত অবৰো সম্পূৰ্ণৰূপে নিষেধ কৰা উলিয়াই পঠা তাৰ পৰা খেতি পঠা বহুত দিনৰ পৰা চলি আছে আন্দোলনৰ সময়ত বহু অবৰো লোক তাৰ পৰা গুচি আহিব লগা হৈছে তাৰ সেই ঠাইৰ পৰা জীৱন জীৱিকাৰ ভাবুকি গোটেই বড়ো লোক অবৰো লোকসকলক সময় সময় বিভিন্ন ধৰণে পীড়িত কৰা হয় আৰু আজি এতিয়া শেষবাৰৰ বাবে শেষ কফিনত গজালটো মাৰা হৈছে যে BTAD অঞ্চলৰ ভূমিৰ অধিকাৰটো শেষ হ'লে লোকসকল তাৰ পৰা আগুৱাই আহিব লাগিব আৰু নাই আমাৰ এই গতি আলোচনা কথাখিনি সেইখিনি কথাই যে আজি এই পৰিস্থিতি তেওঁলোকে ক্ৰিয়েট কৰিলে এফালে আমাৰ সৰ্বসাধাৰণ বড়ো ৰাইজক তেওঁলোকে সন্তুষ্ট কৰিব পৰা নাই এফালে অনিচ্ছা সত্ত্বেও অবৰো হিচাপে সকলো জাতি জনগোষ্ঠী একলগ হ'ব লগা হৈছে মই সেইকাৰণে কৈছোঁ আজি BTAD যি কাৰণত কৰা হৈছিল এইটো টোটেলি ফেইলৰ গতিকে এটা ৰেছপঞ্চিবল যিসকলে BTAD কৰিছিল বা আচলতে চৰকাৰৰ এইটো দায়িত্ব আমাৰ দায়িত্ব আমি ল'ম আমি তাত থকা সকলো জাতি জনগোষ্ঠীক এই কথাটো পাতি আমি নিশ্চিত হবে BTADত এনেকুৱা এটা ব্যৱস্থা হওক য'ত সকলো জাতি জনগোষ্ঠীৰ মানুহে এজ এ ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকৰ অধিকাৰখিনি পাওক আৰু ট্ৰাইবেলৰ কাৰণে যে স্পেচিয়েল অধিকাৰ আছে সেইটো কোনো বাধা নকৰে নাপাতে আৰু তাত থকা আমাৰ যিসকল অন্যান্য জাতি জনগোষ্ঠীৰ দাবী বা আছে সেইখিনিতো এডজাষ্ট কৰা হওক আৰু অন্যথা এই BTADৰ বিকল্পে আমি কৈছোঁ যে আমি তাত এটা কমিউনেল বা এটা জাতিগত পলিটিক্স আমি উইথিন 20 ভিতৰত আমি এক কৰি লৈছোঁ আৰু আমি আজিও বিচাৰোঁ যে তাত সকল যিসকল আছে বড়োৱে হওক নাবাই যিয়ে হওক তেওঁলোকে সম্পূৰ্ণ অসমৰ দায়িত্ব লওক অসমৰ নেতৃত্ব লওক আৰু শাসন কৰক যাতে ইয়াত যিখিনি খেলিব তেওঁলোকৰ মানুহখিনি অসমৰ বুলি ক'লে শব্দটোৱে জাপি দিব বিচৰা নাই অসমৰ বুলি ক'লে সমস্যাটো সমাধান হয় গোটেই মানুহখিনি নিজকে অসমীয়া হিচাপে চিনাকি দিয়ক প্ৰথম কথা আৰু অসমক ৰক্ষা কৰাৰ কাৰণে চাওক অসমত আজি সমগ্ৰ অসমখনে আক্ৰান্ত এই আক্ৰান্ত অসমখনক ৰক্ষা কৰাৰ কাৰণে আমাক দুটা বৃহৎ জনগোষ্ঠী বড়ো আৰু কোচৰ মাজত একতা লাগিবই বড়ো আৰু কোচ এক হওক অসমখনক বচাওক মোৰ শেষ আহ্বান আৰু বড়োলেণ্ড অঞ্চলত বড়ো অবৰোৰ এই ৰাজনীতিৰ উৰ্ধত গৈ ৰাইজে একত্ৰিতভাৱে খিলঞ্জীয়া মানুহ এক হওক খিলঞ্জীয়া মানুহ এক হ'লেই অসমৰ সকলো সমস্যাৰ অন্ত পৰিব নাই চাওক মানে এইটো মাত্ৰ বড়ো বা কোচ তেওঁলোকৰ মানে এটা নিম্নবৰ্গীয় জনগোষ্ঠী হিচাপে তেওঁলোকৰ মানে সুকীয়া সমস্যাবিলাক আছে আদিবাসীসকলৰ আছে সামগ্ৰিকভাৱে অসমৰ মানুহৰ ঐক্য আৰু সংহতিৰ প্ৰয়োজন অসমীয়া মানুহৰ অসমবাসী মানুহৰ কোনোবাই যদি অসমীয়া বুলি নকয়ও অসমৰ বাসিন্দা তেওঁলোকৰো সমস্যাবিলাক আছে সেইবিলাকো ডিল কৰিব লাগিব তেতিয়াহে বৃহত্তৰ অসমৰ স্বাৰ্থখিনি সুৰক্ষিত হ'ব আৰু BTAD এলেকাত যি সমস্যাখিনি হৈছে এই সমস্যাখিনি সমাধানৰ কাৰণে BTC কৰ্তৃপক্ষ যেনেকৈ দায়বদ্ধ হ'ব লাগিব ৰাজ্য চৰকাৰে দায়িত্ব পালন কৰিব লাগিব অসমীয়া ভাষাত যে চাইনবোৰ্ড লাগিব BTADত কাম আছে মই গৈ থাকিব লাগে মোৰ ব্যৱসায় বাণিজ্য আছে মই সাংবাদিক বা ৰাজনৈতিক কাৰণত যাব লাগে মই বড়ো ভাষা শিকি লম মোৰ কোনো আপত্তি স্বীকৃতি দিছে মোৰ দেশৰ নোটখনত বড়ো ভাষাটো ছপা হয় তাত আমি দায়িত্ব দিবলৈ কোনো আপত্তি নাই কিন্তু তাৰ লগে লগে তাতে যিহেতু এতিয়া পূজা ৰাজবংশীসকল আছে তেখেতসকলৰ এটা ডিষ্টিংক্ট কালচাৰ সকলো বস্তু এটা আছে সেইখিনি মানুহ ভাষাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই তেওঁলোকে কৈছে যে যিসকলে বড়ো ভাষা মাতি যিসকলে অসমীয়া তেওঁলোকৰ কাৰণে অসমীয়া মাতৃ ভাষা আৰু চবে চবে কি সুবিধা আছে গতিকে কোনো কাকো যদি জাপি নিদিয়ে ব্যক্তিগতভাৱে তাত আছে কিন্তু সেইবুলি আৰু আপুনি মানে প্ৰণৱ নাৰায়ণ সিংহই তেওঁ ভাবিব যে মই আপুনি তেখেতে যদি ভাবে যে সেই ভাৱটো হোৱাৰ কাৰণে এতিয়া বেলেগ বেলেগ হোৱাৰ হেৰিটো আহিছে তেখেতে ভাষা যদি ভাবে যে মই ভাষা লিখিম তেখেতৰ চাউণ্ড আছে তেখেতে ক'ব নোৱাৰিব যে যাতে ট্ৰাইবেলসকলে এবঅৰিজিনেল ভূমিপুত্ৰসকলে যাতে নেগলেক্টেড ফিল নকৰে সেইকাৰণে সকলোৱে মিলি এই যে 5 লাখতকৈ বেছি 5,33,000তকৈ বেছি বেদখল হৈ আছে ট্ৰাইবেলসকলৰ মাটি সেইটো উদ্ধাৰ কৰিবৰ কাৰণে বেদখল মুক্ত কৰিবৰ কাৰণে লাগিব কিন্তু তাত সকলোৰে